এই সুন্দৰ এই কাৰ্যক্ৰমণিকা আয়োজন কৰাৰ বাবে মই সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি বিশ্বজুৰি যি কৰোনা মহামাৰীৰ প্ৰেক্ষাপটত আমি প্ৰত্যেকজন ব্যক্তিয়ে গৃহবন্দী হৈ গৈছোঁ আৰু প্ৰত্যেকজন ব্যক্তিয়ে মানসিকভাৱে এনেকৈ ভাগি পৰিছে যাতে বৰ্তমান এতিয়া এটাই কথা আহি গৈছে কেনেকৈ নিজৰ জীৱনটো জীয়াই ৰাখি পেলাই আমি ভৱিষ্যত জীৱনটো ৰখাবলৈ সক্ষম হ'ম। প্ৰত্যেকজন ব্যক্তি এতিয়া নিজৰ প্ৰাণৰ চিন্তাত মানসিকভাৱে ভাগি পৰিছে। খালি এটাই টিভিটো খুলিলে বা ফেচবুক খুলিলে আমি দেখা পাওঁ যে মৃত্যুৰ কিৰিলি বিভিন্নজন ব্যক্তিৰ দিল্লীত নিজৰ যিখিনি চিনাকি মানুহ আছিলে এজনকে ঢুকাব লৈছে। বিভিন্ন ক্ষেত্ৰত মুম্বাইৰ পৰাই হওক বা বেলেগ ক্ষেত্ৰত হওক মই অসমৰ নিজৰ ঠাইখিনিৰ কথা ক'লোৱেই। কিন্তু এই ক্ষেত্ৰত আমি এতিয়া এইখিনি সময়ত আমি নিজে ভাগি নপৰি কেনেকৈ আমি মানসিক প্ৰমূল্যবোধৰ দ্বাৰা আমি প্ৰত্যেকজন মানুহক কেনেকৈ সাহস দিম, আজিৰ যুৱ প্ৰজন্মত তেওঁলোকৰ অৰিহণা কেনেকুৱা হ'ব, আমি নিজৰ মানসিক ভাৰসাম্য নেহেৰুৱাই আমি নিজৰ মানসিক প্ৰমূল্যবোধ ৰাখি লগতে আন 10জনক আমি কেনেকৈ মানসিক সবল কৰি ৰাখিব পাৰিম আৰু ইয়াৰ দ্বাৰা আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ এক ভৱিষ্যত বাট দেখুৱাই দিব পাৰিম তাৰ বাবে আমাৰ আজি বিভিন্ন ধৰণৰ ব্যক্তিসকল আজি নিমন্ত্ৰণ কৰি আনিছে, তেখেতসকলৰ পৰা এই ভাষণ শুনিম। কিন্তু আজিৰ যুৱ প্ৰজন্মৰ গধুৰ দায়িত্ব এটা আহি পৰিছে যে তেওঁলোকে নিজৰ জীৱনটোক ৰক্ষা কৰাৰ লগতে নিজৰ পৰিয়ালটোক চোৱাৰ লগতে নিজৰ যিটো একাডেমিক লাইফ প্ৰত্যেকজন ব্যক্তিৰ যিটো একাডেমিক লাইফটো আছে সেইটো কেনেকৈ বৰ্তাই ৰাখিব সেইটো ডাঙৰ এটা প্ৰত্যাহ্বান আহি গৈছে। কিন্তু বাকীসকল মানুহ চাকৰিখিনি যিখিনি আছে সেইখিনি মগজুত আমি যিখিনি কথা খেলাই থাকে আমি পঢ়া শুনাৰ কথাখিনি জড়িত হৈ থাকে। কিন্তু আজিৰ যুৱ প্ৰজন্মৰ ক্ষেত্ৰত এনেকুৱা আহি গৈছে তেওঁলোকে পঢ়া শুনা কৰিব লাগিব, নিজৰ জীৱনটো ৰক্ষা কৰিব লাগিব, নিজৰ ঘৰৰ চিন্তাও কৰিব লাগিব। এই ক্ষেত্ৰত যুৱ প্ৰজন্মই নিজক খুব সবল কৰি ৰাখিব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ আজিৰ যি আলোচনা চক্ৰ আৰম্ভ হৈছে এই ক্ষেত্ৰত গুণীজ্ঞানী ব্যক্তিসকলে তেওঁলোকৰ উপযুক্ত যুক্তি দৰ্শন কৰিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক খুব সুন্দৰ এক বাট দেখুৱাই যাব যাতে নিজৰ জীৱনটোক ধুনীয়াকে সুস্থ সবল কৰি ৰাখিব পাৰে আৰু পৰিয়ালটোক সুস্থ সবল কৰি ৰাখিব পাৰে আৰু আন 10জনকো তেওঁ মানসিকভাৱে সবল কৰি ভৱিষ্যত জীৱনটোক যাতে নিৰাপদ কৰিব পাৰে এই বিষয় লৈ পেলাই এক সুন্দৰ পৰ্যালোচনা হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আজিৰ বক্তাসকলৰ কথাখিনি খুব সুন্দৰভাৱে পৰ্যালোচনা কৰি তেওঁলোকৰ যি বাট দেখুৱাই দিব সেইসকলক খুব সুন্দৰভাৱে পালন কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু পুনৰ এই উদ্যোগত ভাগ লোৱাৰ কাৰণে মই ছাত্ৰ সন্থাৰ সমন্বয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানটো উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। কোভিড স্বাস্থ্য এই পৰিৱেশত আমি ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থাত প্ৰতিফলন হোৱা কাৰকসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ দৰ্শকসকল, ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থা বুলি ক'লে আমি এইটোৱে বুজাব বিচাৰিছোঁ অধ্যয়নৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ অপৰাধ প্ৰৱণতা বা আদিকে সকলো বিষয় সামৰি আজি আমি কথা পাতিম। পোনপ্ৰথমে ডক্টৰ ৰঞ্জন কুমাৰ কাকতি ছাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে আমাৰ কাৰিকৰী বিষয়াসমূহক ডক্টৰ ডিম্পী মহন্ত মেমক আমাৰ মঞ্চলৈ আনিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ দৰ্শকসকল, আজি ইতিমধ্যে আপোনালোকে গম পাইছে আমি আমন্ত্ৰণ কৰি আহিছোঁ অসমৰ চাৰিগৰাকী বিশিষ্ট অসমৰ ব্যক্তি। তাৰ ভিতৰত এগৰাকী হৈছে ডক্টৰ ডিম্পী মহন্ত বাইদেউ, অন্তেক পিছতে আমাৰ সৈতে জড়িত হ'ব। তেখেতৰ পাছতে আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ নৱনীল বৰুৱা ছাৰ, ডাইৰেক্টৰ অফ নিউৰ চাৰ্জাৰী GNRC হস্পিটেল, লগতে কভিড কমিটি GNRCৰ আহ্বায়ক। শ্ৰদ্ধাৰ দৰ্শকসকল, আমাৰ সৈতে সংযুক্ত হৈছে ডক্টৰ ডিম্পী মহন্ত বাইদেউ। ডিম্পী মহন্ত বাইদেউক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বাইদেউ কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা, লগতে কাউন্সিলৰ লাইফ কোচ এণ্ড মেম্বাৰ অফ IAHP নেশ্যনেল টাস্ক ফৰ্চ। বাইদেৱে বিদ্যাৰ্থিনীৰ ক্ষেত্ৰৰ পৰা আদিকে ধৰি কাউন্সিলিঙৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত বহুতো সহায় আগবঢ়াই আহিছে। বাইদেউক আজি আমাৰ মাজত পাই আমি নতুন আনন্দিত হৈছোঁ। শ্ৰদ্ধাৰ দৰ্শকসকল, আজি আমাৰ অনুষ্ঠানৰ কৌষ্ঠ বৃদ্ধি কৰিছে অসম চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ আৰক্ষী অধীক্ষক শ্ৰদ্ধাৰ প্ৰণৱজ্যোতি গোস্বামী ছাৰে। প্ৰণৱজ্যোতি গোস্বামী ছাৰক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। শ্ৰদ্ধাৰ দৰ্শকসকল, সংবাদ মাধ্যমৰ সৈতে সাম্প্ৰতিক পৰিস্থিতিৰ এক নেৰা নেপেৰা আমাৰ সম্পৰ্ক আছে। সমূহ সময়ৰ পৰা যুদ্ধ বুলি ক'লেও ভুল নহ'ব। গতিকে আজি আমি
আমন্ত্ৰণ কৰি আনিছো অসমৰ জ্যেষ্ঠ সাংবাদিকসকলৰ ভিতৰত অন্যতম DY 365ৰ জইণ্ট এডিটৰ শ্ৰদ্ধাৰ ডক্টৰ কুমুদ দাস ছাৰক। কুমুদ দাস ছাৰক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। শ্ৰদ্ধাৰ দৰ্শকসকল, আমি আমাৰ আলোচকসকলৰ বক্তব্য তথা সাৰুৱা মন্তব্যৰ কাষলৈ আগবাঢ়িব বিচাৰিছো। পোনপ্ৰথমে আমি শ্ৰদ্ধাৰ ডিম্পী মহন্ত বাইদেউৰ পৰা আমি জানিব বিচাৰিছো, যিহেতু আমাৰ আজি আলোচনাৰ বিষয়টো হৈছে ছাত্ৰ ছাত্ৰীৰ মানসিক অৱস্থাটোক লৈ, লগতে কৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা এই সমগ্ৰ পৰিৱেশটোৰ সৈতে আমি এক আলোচনা কৰিব বিচাৰিছো। গতিকে পোনপ্ৰথমে আমাৰ জানিব বিচাৰিছো যে আমাৰ মেণ্টেল হেল্থৰ ক্ষেত্ৰত বৰ্তমান চিটুৱেশ্যনটোৱে কেনেধৰণে এফেক্ট কৰিছে, লগতে কেনেধৰণৰ মানে আমি নিজৰ মেণ্টেল হেল্থক মনিটৰ কৰিব পৰাকৈ বা এই কোভিড চিটুৱেশ্যনটোত বা এই কোভিডৰ পৰিৱেশটোত আমি কি ধৰিলে আমাৰ মেণ্টেল ৱেলবিংটো আমাৰ ভাল হৈ থাকে, মানসিক স্বাস্থ্যটো আমাৰ কেনেধৰণে আমি ভাল কৰি ৰাখিব পাৰোঁ বা ইয়াত কেনেকৈ প্ৰভাৱ পেলাইছে সেই কথা পোনপ্ৰথমে মেমৰ পৰা জানিব বিচাৰিছোঁ। পোনপ্ৰথমে ধন্যবাদ সকলো পেনেলিষ্টক মোৰ ফালৰ পৰা নমস্কাৰ এণ্ড অলছ' অল দ্য ভিউৱাৰ্ছ। আৰু কুৱেশ্যনটো মানে আনচাৰ দিব গ'লে ইটছ কোৱাইট এ লং আনচাৰ। যেতিয়া আমি এতিয়া প্ৰেজেণ্ট চিনাৰিঅ'টোৰ কথা কওঁ, এতিয়া যেতিয়া পেণ্ডেমিকৰ কথা কৈ আছোঁ আমি, এইটো যোৱা বছৰ মাৰ্চ মাহৰ পৰাই there has been lockdown, country-wide lockdown was announced. আৰু আমি দেখিছোঁ because of this situation, এইটো কাৰণে there's lot of anxiety issues. আমি students-ৰ ফালৰ পৰা মই ফোন কল পাওঁ, there's lot of depression, there's lot of panic attacks and all of that, which we quite often see. So mainly এই particular situation to যোনটো আমি দেখা পাইছোঁ, students-ৰ মাজত there's lot of distress. Reason is that number one is fear. Okay? Fear কিহৰ কাৰণে হয়? Fear mainly because of two reasons. এটা হ'ল তোমাৰ fear of uncertainty, আৰু দুই নম্বৰটো হ'ল তোমালোকৰ fear of unknown. এতিয়া uncertainty বহুত ষ্টুডেণ্টছে মই দেখি থাকোঁ ফেচবুকত, I am an active person in Facebook. I see পৰীক্ষা কেতিয়া হ'ব, পৰীক্ষাটো এতিয়া কেনচেল হ'ব নে postpone হ'ব. So এই ধৰণৰ I keep seeing all of that discussions going on, and that is because of the uncertain situation যোনটো আমি এতিয়া এনকাউণ্টাৰ কৰিছোঁ in this particular pandemic situation, right? So এটা হ'ল fear of uncertainty, আৰু second is fear of unknown. Fear of unknown মানে এতিয়া next what is going to happen. এতিয়া যদি কৰোণা ভাইৰাছৰ কথা আমি কওঁ, because we all know that okay, last year it started, again it's a second wave to হৈ আছে, এতিয়া like we are hearing things like third wave আহিবলৈ বাকী আছে. So all of us are like students are really worried that third wave to আহিব, third wave, how do we go about it, classes হ'ব নে নহয় নে নহয়. So there's lot of uncertainty which is involved, যাৰ কাৰণে fear element আমি দেখা পোৱা যায়. Second thing is your bereavement. এতিয়া আমি চাওক, আমি ফেচবুক খুলিলেই আমি ছ'চিয়েল মিডিয়াত কৈ চাৰিও ক'লে মাত্ৰ যে there's so much of negative information আমি দেখা পাওঁ. ইনফেক্ট মোৰ নিজৰে বহুত ক্ল'জ কলিগছ হওক, ফ্ৰেণ্ডছ হওক, নিজৰ relatives, I have lost lot of them in last 1 month. And definitely এইটো এটা বহুত negative, I would say, impact এটা পৰে মাইণ্ডত. You cannot negate that. So because generally কি হয় আগতে, if somebody dies in your family, there is a prayer meeting, there is a shadna, there is a what do you call it, hokam, এইবিলাক হয়, আমি সবেই একেলগে লগ পাওঁ. There is kind of physical presence is there. And because of this present scenario, that does not happen. So you do not mourn. The collective mourning is missing here. So somewhere that also encounters to lot of I would say mental health related problems. Third is your isolation. আমি social, man is a social animal, isn't it? It's যেহেতু আমি isolated aso, though it is physical isolation, I would not call it a social and emotional isolation. আমি সকলোৱে socially আৰু emotionally we need to be connected. But still, আমি যেতিয়া কলেজত যাওঁ, মই যেতিয়া ইউনিভাৰ্চিটিত পঢ়াবলৈ যাওঁ, ষ্টুডেণ্টছ যেতিয়া তোমালোকে ইউনিভাৰ্চিটিলৈ আহা, it's not just about learning or gaining knowledge. You also meet people, you meet your friends. There's a lot of socialization that happens. Because of this isolation, that again is impacting the mental health of our younger generation. Our second number whole many we have seen in the society because of loss of income also. There's a lot of mental health related issues that we are encountering. So it's saying that
it has affected the mental health negatively. It leads to a lot of stress in the people. Okay? And stress is basically যেতিয়া আমাৰ body যেতিয়া balanced যোনটো আমি homeostasis বুলি কওঁ, সেই যেতিয়া imbalance এটা হৈ যায়, that's when we encounter stress. And that gets reflected through at various levels. It will তোমাৰ physical level of affect কৰিব পাৰে. It can affect you at the psychological level, or it can affect you at the behavioral level. যদি আমি physical level of কওঁ, তোমাৰ blood high, there is a chance of increase in blood pressure. Okay? Peptic ulcers হোৱাৰ chances থাকে. Nobunil sir there's the chances of cardiac arrest, right? And then there is skin eczema, and all these are related to the stress only. Stress to manifest it through these symptoms. When we talk about the psychological symptoms my anxiety, depression, insomnia, okay, panic attacks, okay, overthinking, brooding, okay, and at extreme cases আমি suicide দেখা পাইছো. Because these are the psychological effects of stress. Our 3 number to tomorrow behavioral effects. That we dekha paisu how we have seen cases of substance abuse rising in the society, right? Then child abuse, domestic violence cases have gone up. These are the behavioral symptoms or behavioral effects of stress. So basically, because of this present pandemic, it will be the society protective section of affect also. Definitely, mental health is drastically affected. And the second part of your question, which is again, it's a long answer. So how to deal with that? Again, we can deal with it by making some lifestyle changes. Okay? Lifestyle changes means because my homeostasis from my, gets disturbed. Bahira environment is completely uncertain and it is not beyond our control. Our control is the present scenario. Okay, what you can do, how you respond to the situation, whether you choose to be a victim or you choose to take charge. So we need to make a daily schedule. Okay, a fixed time to wake up in the morning, a fixed time to sleep at night, at a sleep hygiene follow koribo lage. Ami ki koru ami morning opra rati puar pojont ami mobile phone sai thako, right? And mobile screens opra blue ray emit hoy. And the blue ray to karone amar junto melatonin pigment eta ase junti amar what you call circadian cycle to amar control kore, that gets affected. Okay, so we stay awake, we do not get sleep at night. Ekane huwa 2 ghonta manor agot we should keep aside all electronic gadgets. 3 number tomar mokom hobbies, things that you like doing, you should involve in that. Read spiritual books, read positive books. Okay, physical exercise or relation ase, mind body relation ase. Try to take out at least 30 minutes time for your physical activities. That is going to help you. Okay, because happy hormones, we call serotonin and endorphins, they get released, okay, by the brain, and that controls depression and that alleviates anxiety and all other issues. Because mindfulness meditation ase. Our students are kept মই কি কম আজিকালি বহুত courses ওলাইছে. In fact, last year মই কৈছিলো এনেকুৱা এটা ফোৰামতে কৈছিলো, there are some courses which are offered by Ivy League universities. তুমি Yale University কোৱা, okay, John Hopkins University pa moi এতিয়া course eta kori asu. Such courses are available, they are free of cost. Parile heblak join kori play tumalokor jodi life or aim to nidharit kori lua ar hei aim or usore jabor karone ki tumalokor caliber dorkar, ki tumalokor skills dorkar, he skills kini jodi ami eto homoyat waste no kori pelai time to ami jodi we try to develop those skills ayakto koribole chesta koru, then I'm sure that when you look back you will see okay fine, I have learned something during this period of time rather than just wasting it or whiling the time. So ketaman ekitai mo kobologa asile, and yes, mindfulness meditation to practice korile khub bhal hoy. There are apps which are there. Calm boli eta app ase, CALM, Calm. Headspace ase, YouTube or tumalke guided meditation or bahut kini video paba. Parile ekhini jodi ami every day 5 to 10 minutes ami practice koru, you will get positive results. Fine.
অৰ্থাৎ মানসিক স্বাস্থ্য আমি ভালে ৰাখিবৰ কাৰণে শাৰীৰিক ব্যায়ামকে আদিকে ধৰি আমি বহু ক্ষেত্ৰত আমি নিজকে স্কিল ডেভেলপ কৰিব পাৰোঁ এই সময়ছোৱাত, নহয় জানো? মেমৰ বাইদেউৰ কথাখিনি আমাক আচলতে আমাৰ দৰ্শকসকলক যথেষ্ট উপকৃত কৰিব বুলি মই ভাবিলোঁ। আৰু বাইদেউৰ কাষলৈ আমি পুনৰ এবাৰ যাম। আমি শিশুসকলৰ মানসিক অৱস্থাৰ বিষয়েও আমি মেমৰ পৰা জানিম, যিহেতু তেওঁলোক এতিয়া বাহিৰলৈ খেলিবলৈ যাব নোৱাৰে, গতিকে সেইটো কথা আমি পাতিম। কিন্তু পোনপ্ৰথমে আকৌ এবাৰ মই শ্ৰদ্ধাৰ আমাৰ আৰক্ষী বিষয়ে আমাৰ সৈতে উপস্থিত আছে শ্ৰদ্ধাৰ প্ৰণৱজ্যোতি গোস্বামী ছাৰ। মেমে এটা কথা ক'লে যে এইটো সময়ছোৱাত অপৰাধ প্ৰৱণতা মানে চুইচাইড কেছ, ভাইলেন্স, হোম ভাইলেন্স এনেকুৱা ধৰণৰ কিছুমান কথা মেমে ক'লে। গতিকে মই ছাৰৰ পৰা জানিব বিচাৰিম যে এনেকুৱা ধৰণৰ কেছেছ আপোনালোকে আপোনালোকৰ কৰ্মক্ষেত্ৰৰ সৈতে জড়িত অৱস্থাত বা প্ৰেক্টিকেল ক্ষেত্ৰত আপোনালোকে এনেকুৱা ধৰণৰ কেছেছ পাইছিল নেকি, বা এনেকুৱা ধৰণৰ কেছেছবোৰৰ ক্ষেত্ৰত কেনেধৰণে আমি হাত সাৰিব পাৰোঁ? বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এইটো সময়ছোৱাত বহুতে হোষ্টেলত থাকিছিলে, হোষ্টেলৰ পৰা আকৌ ঘৰলৈ আহিব লগা হ'ল, তেওঁলোকৰ হয়তো বহু ক্ষেত্ৰত ডেইলি ৰুটিনৰ অকণমান ইফাল সিফাল হ'ল, যিটো মেমে কৈছে নিউ লাইফষ্টাইল এটা হৈছে, গতিকে ৱৰ্ক ফ্ৰম হোম হৈছে। গতিকে অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত এগৰাকী আৰক্ষী বিষয়া হিচাপে আপুনি কি ক'ব বিচাৰে? ধন্যবাদ। আচলতে কোভিড পৰিস্থিতি বুলি আজি যিটো কথা আমি পাতি আছো, কোভিড পৰিস্থিতিটো আচলতে আমি প্ৰথম ঢৌ ৰিলেটেড আমি কোভিড পৰিস্থিতিটো দেখিলো, কিন্তু দ্বিতীয় ঢৌৰ পৰিস্থিতি কিমান বেয়ালৈকে যাব পাৰে এইখিনি এতিয়াও আমি হয়তো অনুধাৱন কৰিব পৰা নাই। চাগে হয়তো চিটুৱেশ্যন আৰু বেছি গ্ৰেভ হ'ব পাৰে, এইটো মোৰ নিজস্ব এটা কথা। আমি প্ৰথম ঢৌৰ সময়ত মূলত দেখিছিলো যে অসমৰ বহু ইউথ যিসকলে অসমৰ বাহিৰত বিভিন্ন কামত নিয়োজিত হৈ আছে, আনফৰ্চুনেটলি তাৰ বেছিভাগে আচলতে খুব আনস্কিল টাইপৰ কাম আমাৰ অসমত এভেইলেবল নাথকাৰ কাৰণে তেওঁলোকে বাহিৰত গৈ কৰিব লগা হৈছিল। তেওঁলোক ঘূৰি আহিছিল। সেই সময়তে আমি দেখিছিলো যে অসমৰ কিমান মানুহ বাহিৰত আছে। তাৰপিছত তেওঁলোক আহিল, তেওঁলোকক প্ৰথম কিছুদিন হয়তো আৰম্ভণিতে ইয়াত চৰকাৰী এটা ব্যৱস্থাপনাত ৰখা হ'ল, তাৰপিছত তেওঁলোক নিজৰ নিজৰ ঘৰলৈকে ঘূৰি গ'ল। আৰু এই লোকসকলৰ কিছু হয়তো পিছত আমি খবৰে কাগজে গম পাইছো তেওঁলোকৰ পুৰণি কৰ্মক্ষেত্ৰলৈকে ঘূৰি গৈছিল, কিন্তু বেছিভাগে এতিয়াও ঘৰতে আছে। আৰু তেওঁলোক বিভিন্ন কাৰণত অসমৰ অৰ্থনীতিৰ যিটো ওভাৰঅল স্বৰূপ তাৰ কাৰণে হওক, কামৰ ক্ষেত্ৰত আমাৰ সীমাবদ্ধতা আছে, কিমানক আমি কামত নিয়োজিত কৰিব পাৰিছো, জব অপৰচুনিটিৰ ক্ষেত্ৰত। বেছিভাগ লোকেই এই সময়খিনিত বিগত প্ৰায় 6-7-8 মাহ মান ধৰি তেওঁলোকে বেছিভাগে আনএমপ্লয়ড হৈ আছে। গতিকে এই এটা ইউথ যিসকলে গৈ পেলাই অসমৰ বাহিৰত আছিল, তেওঁলোকে কিবা এটা আৰ্ণ কৰি আছিল, ঘৰত ঘূৰি আহি এটা আনএমপ্লয়ড অৱস্থা হৈছে, এতিয়া নিশ্চিতভাৱে তেওঁলোকৰ মনত এটা ক্ৰিয়া কৰিছে। আৰু মই ষ্টেটিষ্টিক্সলৈকে নাযাওঁ মোৰ কিমান কেছ বাঢ়িল বা কিমান কেছ কমিল, কিন্তু মই ইয়াত এতিয়া য'ত আছো জামুগুৰিত, ইয়াৰ ওচৰে পাজৰেই এনেকুৱা ধৰণৰ ঘূৰি অহা যুৱক যি হয়তো বাহিৰা এখন ৰাজ্যত তেওঁ নিজে পৰিশ্ৰম কৰি পেলাই চলিছিল, তেওঁলোকে গাড়ী ৰখাই কিবা এটা কামত চান্দা উঠোৱাৰ কাম কৰিছিল। কিন্তু আচলতে সেইটো যদি আমি এটা দৃষ্টিৰে চাওঁ, এইটো চান্দা নাছিল, ইন এ ৱে অলপ এক্সটৰ্চন আছিল, যে তেওঁলোকে গাড়ী মটৰৰ পৰা ফৰ্চফুলি টকা পইচা কালেক্ট কৰিব চেষ্টা কৰিছিল। চ' এই অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত আৰু এটা কথা আছে যে আমাৰ চুইচাইড যিটো ইণ্ডিয়াত এতিয়াও সেইটো আচলতে অপৰাধৰ হাৰিতেই আমি গণ্য কৰো তাক। আৰু চুইচাইডেল কেছ যোৱাবাৰ 2-এটা তেনেকুৱাকে আছিল যে পষ্ট কভিড এনজাইটিত বা তেওঁলোকৰ বিভিন্ন কাৰণত এনেকে চুইচাইড কৰা। নিশ্চিতভাৱে আমাৰ বাইদেউ যেনেকে ক'লে যে যিটো অভাৰঅল যিটো চেঞ্জ, এইটো মই ভাবো যে মানুহৰ যিটো চাইকলজি এইটোৰ এটা হিউজ চেঞ্জ হয়। কিন্তু কোভিডে আমি যিটো ফ্ৰম এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউ বা পুলিচ পইণ্ট অফ ভিউ পাইছো যে এইটো অভাৰঅল এটা চাইক'ছমেটিক এটা ডিছঅৰ্ডাৰ মানুহৰ ওচৰত ক্ৰিয়া কৰিছে। বাইদেউ কৈছে ঘৰত সোমাই আছে ডেকা ল'ৰা বা সকলোৱে সোমাই থাকিব লগা হৈছে। নিশ্চিতভাৱে চাইনাৰ এটা মই অভাৰঅল অৱশ্যে হোৱাটছএপক খুব বেছি বিশ্বাস কৰিব নালাগে, কিন্তু এটা মই তেনেকুৱা ষ্টাডি দেখিছিলো চাইনাৰ
ইউথৰ মাজত এটা সাৰ্ভে কৰিছিল ফাৰ্ষ্ট পেণ্ডেমিকৰ পিছত তাত 22 কিমান % এটা তাত এংজাইটি ডিসঅৰ্ডাৰ নৰ্মেলতকৈ বেছি পাইছিলে ইউথৰ মাজত নিশ্চিতভাৱে এই ওভাৰঅল যিটো আমাৰ পেণ্ডেমিকে যিটো মনস্তত্বত যিটো ক্ৰিয়া কৰিছে তাত যিটো অপৰাধ প্ৰৱণতা বঢ়াৰ এটা নিশ্চিতভাৱে স্কোপ আছে কিন্তু এই বিষয়ত হয়তো ইয়াৰ এটা কোৰিলেশ্যন কেনেকুৱা হ'ব এইটো ষ্টাডি হোৱাৰ প্ৰয়োজনীয়তা আছে এটা ক্ষেত্ৰত আছে যে মানুহ বহুত বেছি ফ্ৰাষ্ট্ৰেটেড বা এংজাইটি হৈ থাকিলে ফিজিকেল ক্ৰাইমো বাঢ়িব পাৰে এনেকুৱাই নহয় যে তেওঁলোকে হয়তো তেওঁলোকৰ নিজৰ আত্মসন্মান বা এনেকুৱা ধৰণৰ কথাৰ প্ৰতি যাব ফিজিকেল ক্ৰাইম বাঢ়িব পাৰে আৰু অসমত বিষয়ে খুব বেছি মই জনাত তেনেকুৱাকে চিষ্টেমেটিক ষ্টাডি হোৱা নাই কিন্তু মই ভাবো যে মোৰ নিজৰ নলেজত আছে যে ৰোড ৰবাৰী ধৰণৰ ঘটনা ঘটিছিল আজি মই যোৱাকালি গম পাইছো গুৱাহাটীত এনেও গাড়ী মটৰ অলপ চুৰি বেছি হয় কিন্তু যোৱা কেইদিনমানত গুৱাহাটীত খুব বেছি পৰিমাণে বাইক চুৰি হৈ আছে এটা বাইক চুৰিটো নৰ্মেল চুৰিৰ ঘটনা নে এই পেণ্ডেমিকটোৰ পৰা সৃষ্ট হোৱা মানসিকতাৰ এইবিলাকৰ ওপৰত ষ্টাডি হ'ব লাগিব কিন্তু মই এই ক্ষেত্ৰত আৰু এটা যদিও ডিৰেক্টলি আজিৰ টপিকটোৰ লগত মই যুক্ত নহয় যিহেতু আজিৰ টপিকটোত এটা যুৱ মনস্তত্ব বুলিও শব্দ আছে আমাৰ আৰক্ষীৰ ক্ষেত্ৰত দেখিছো যে আমাৰ আৰক্ষীৰ প্ৰায় আটাইখিনিয়ে ডেফিনেশ্যন ৱাইজ তো আমি আটাই যুৱকে 77 ইয়াৰ্ছলৈকে আজিকালি যুৱক বুলি কোৱা হয় কিন্তু আৰক্ষীত যিসকল লোকে কাম কৰে আমাৰ বেছিভাগে ডেকা মানুহ আৰু তেওঁলোকৰ ক্ষেত্ৰত দুটা ধৰণৰ ক্ৰিয়া কৰে কোভিড সৃষ্ট তেওঁলোকৰ যিটো ভয় মনত আছে কিন্তু এজ এ ফ্ৰণ্টলাইন ৱৰ্কাৰ আমাৰ মানুহখিনি মতো যাব লগা হয় সো এই মানুহখিনিৰ ওভাৰঅল যিটো তেওঁলোকৰ মানে ৱেল বিং বা এই ক্ষেত্ৰত আমি কিছুমান কৰণীয় আমি চেষ্টা কৰিছো কৰি থাকিবলৈ আৰু মই ব্যক্তিগতভাৱে আজি বাইদেউ যিখিনি কথা ক'লে এইখিনিত কিছু পৰিমাণে আমাৰ যিখিনি মানুহ আছে আমি ইয়াত যোগা বা প্ৰাণায়াম আমি এটা ৰেগুলাৰলি কৰিছো আৰু মই ভাবো হয়তো আমাৰ মানুহ অলৰেডি ফিল্ডত যাব আৰম্ভ কৰিছে যদিও ফাৰ্ষ্ট পেণ্ডেমিকতকে এইবাৰ কিছু পৰিমাণে মানুহে নিয়ম নীতিখিনি বেছিকে মানিছে কিন্তু আমি তাৰ মাজতে টিভিয়ে দেখিছো যে কিছুমান বজাৰ বা কিছুমান গাঁৱলীয়া অঞ্চলত এতিয়াও এই ধৰণৰ বস্তুবিলাক হোৱা নাই এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অসমত এতিয়া নতুন চৰকাৰৰ হল হয়তো অহা কালি বা পৰহিৰ পৰা আমাৰ মানুহবিলাক আকৌ যাব লাগিব তো তেওঁলোকৰ ওভাৰঅল যিটো ফিজিকেল মেণ্টেল ৱেল বিং এইটোৰ ক্ষেত্ৰতো আমাৰ অলপ কৰণীয় আছে আমি এইটোৰ প্ৰতিও কিছু সচেষ্ট আছিলো কিন্তু নিশ্চিতভাৱে বাইদেউ যিখিনি কথা ক'লে বা আজিৰ যিটো টপিক এইটো বহুত ৰিলেভেণ্ট আৰু হয়তো এই এংজাইটি বা তাতকৈ ডাঙৰ কথা আনচাৰ্টেনিটি এই আনচাৰ্টেনিটিটো কিমানলৈকে আমি হয় তেওঁলোকে অনলাইন ক্লাছ কৰিব পাৰিব বা বিভিন্ন ধৰণৰ যিখিনি প্ৰেক্টিচ পজিটিভ যিটো এপ্ৰ'চ সেইটো নিশ্চিতভাৱে ল'বই লাগিব কিন্তু এই ধৰণৰ বস্তুবিলাক কিমান দিনলৈকে চলিব মই নিজে জানো বহু ষ্টুডেণ্ট যোৱাবাৰে দিল্লী ইউনিভাৰ্চিটিৰ ক'ৰবাত এডমিশ্যন ল'লে তেওঁলোকে নিজৰ কলেজখন এতিয়ালৈকে দেখা নাই ঘৰৰ পৰাই ক্লাছ কৰি আছে হয়তো এইবাৰৰ ঢৌটোৰ পিছত আকৌ কিমান দিন তেওঁলোকে যাব লগা নহয় তো এক ধৰণৰ নিশ্চয় মানসিকভাৱে আটাইকে অলপমান প্ৰেছাৰত ৰাখিছে আৰু এইটো ক্ষেত্ৰত আমি আৰক্ষী হিচাপে আমি ৰিয়েক্টিভ কিবা হয়তো কেতিয়াবা কৰিব লগা হ'ব পাৰে কিন্তু ওভাৰঅল আমাৰ আটাইৰে যে গাৰ্জিয়ান নিশ্চিতভাৱে যথেষ্ট কৰণীয় আছে ধন্যবাদ ধন্যবাদ ছাৰ ছাৰে বহুতো কথা ক'লে আৰু সাৰুৱা মন্তব্যই আমাৰ দৰ্শকসকলক উপকৃত কৰিব বুলি আমি আশা কৰিলো শ্ৰদ্ধাৰ দৰ্শকসকল আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ আমাৰ কমেণ্ট বক্সত দিব পাৰে লগতে আমাৰ সমল ব্যক্তিসকলৰ সৈতে যদি আপোনালোকে কিবা আলোচনা কৰিব বিচাৰে আপোনালোকৰ প্ৰশ্নসমূহ আমাৰ কমেণ্ট বক্সত দিব পাৰে ডক্টৰ গোস্বামী ছাৰে শ্ৰদ্ধা গোস্বামী ছাৰে এটা কথা ক'লে যে সামাজিক মাধ্যমতে হওক বা টিভিত বহুতো ধৰণৰ বাতৰি চলি থাকে গতিকে শ্ৰদ্ধা দৰ্শকসকল আজি আমাৰ সৈতে উপস্থিত আছে DY 365ৰ জইণ্ট এডিটৰ ডক্টৰ কুবুদ দাস ছাৰৰ সৈতে এটা কথা আলোচনা কৰিব বিচাৰিছো যেহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে কয় আমি শুনা পাওঁ যে আমি কিছুমান ডিষ্টাৰ্বিং নিউজ দেখিবলৈ পাওঁ এই ধৰক কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌ সৃষ্টি হোৱা কিছুমান চিতা জ্বলি থকা দৃশ্য তেনেধৰণৰ বহুতো দৃশ্য আমি দেখিবলৈ পাওঁ যিবোৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে ক'ব বিচাৰে যে এইবোৰ আমাৰ কাৰণে বহুত ডিষ্টাৰ্বিং হয় নিউজবোৰ গতিকে এই ক্ষেত্ৰত সমূহ সময়ৰ যোদ্ধা হিচাপে এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে কি ক'ব যে এনেধৰণৰ মানে নিউজ প্ৰেজেন্টিং ক্ষেত্ৰত কিবা সাল সলনি
আপুনি কৰিব পাৰিলে হয় নেকি বা এনে ধৰণৰ কথাবোৰ কি ক'ব বিচাৰিব লগতে আমি আপোনাৰ সৈতে আৰু এটা কথা পাতিম যে প্ৰথম পৰ্যায়ৰ পৰা এতিয়ালৈকে আমি এটা বস্তু দেখি আছো খুব ফেক নিউজ শ্বেয়াৰ হয় সেই কথাটো আমি পাতিম কিন্তু পোনপ্ৰথমে সেই ডিষ্টাৰ্বিং নিউজবোৰৰ কথা আপোনাৰ সৈতে অকণমান আলোচনা কৰিব বিচাৰিছো হয় ধন্যবাদ ধন্যবাদ জিএসটিও আৰু সকলোকে মোৰ নমস্কাৰ জনাইছো যিটো প্ৰশ্ন এই আলোচনাত উত্থাপিত হৈছে যে ডিষ্টাৰ্বিং নিউজ বা কোভিড চিটুৱেশ্যনৰ সময়ত মৃতদেহ দেখুওৱা এই গোটেইবিলাক কথাৰে এটা সাইকলজিকেল কথা আছে যে প্ৰথম কথাটো হ'ল যিসকলে এই অনুষ্ঠান চাই আছে বা মই এটা লেখাটো লিখিছো এই কথাটো যে মই টিভি প্ৰফেশ্যনত আছো সেইকাৰণে বেছি চাব লাগিব তেনেকে নকওঁ মই ক'ম যে যিকোনো সাইকলজিকেল আজিকালি ডিপ্ৰেশ্যন আছে এংজাইটি আছে আনচাৰ্টেনিটি আছে তাৰপিছত বহুত ধৰণৰ ডিপ্ৰেশ্যন বহুত বেছি ডাঙৰ সমস্যা গতিকে আটাইবোৰ সমস্যাৰ এটাই সমাধান যে ডিক্ৰিজ ইউৰ স্ক্ৰীন টাইম It may be big screen in the sense TV, or it may be your mobile. So first and foremost thing is that you will have to set a limit of watching TV. You have to create a limit using your mobile phone, WhatsApp or YouTube, anything. So আমি যিমান বেছি সময় ছচিয়েল মিডিয়াত থাকিম যিমান বেছি সময় আমি স্ক্ৰীন টাইম ইউজ কৰিম সেইটোৱে লাহে লাহে মানুহৰ এনজাইটিটো ৰেট অফ এনজাইটি বঢ়াই লৈ আহে আৰু এইটো বহুত ধৰণৰ এতিয়া যিবোৰ গৱেষণা চলি আছে সেইবোৰত বেছিভাগে কৈছে যে স্ক্ৰীন টাইম যিমান ইউজ কৰিব যিমান বেছি এক্টিভ হ'ব ছচিয়েল মিডিয়াত 2 ঘণ্টা 2.5 ঘণ্টা 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় মেক্সিমাম মানুহে স্ক্ৰীন টাইম দেখা যায় নৰ্মেলি আপুনি যদি 6 পৰা 7 ঘণ্টা 8 ঘণ্টা স্ক্ৰীন টাইম হয় তেতিয়া অবভিয়াছলি স্ক্ৰীন টাইমে এটা মনোজগতত প্ৰভাৱ পেলাব আৰু সেইটোৱে এনজাইটি সেইটোৱে ডিপ্ৰেশ্যন বৃদ্ধি কৰিব পাৰে গতিকে যিবোৰ বিদ্যাৰ্থী শিক্ষক অনলাইন পাঠদান হয় সেইবোৰৰ কথা বাদ দি বাকী যিবোৰ আমি ছচিয়েল মিডিয়াত সময় পাছ কৰোঁ কিছুমান ভিডিঅ' চাই সময় পাছ কৰোঁ সেই সময়খিনি কমাই অনা দৰকাৰ আৰু টিভিত বাতৰি দেখুৱাব গতিকে মই ভাবিছোঁ যে টিভি টাইমটো কমাই আনিব লাগে এই কথাটো টিভিৰ লগত জড়িত হিচাপে মই কৈছোঁ যে টিভি টাইম কমাই আনক বিশেষকৈ আমি যিহেতু কোভিড পৰিস্থিতি যুৱ মঞ্চত্ব আৰু ছাত্ৰ ছাত্ৰীৰ মানসিকতাত ইয়াৰ প্ৰতিফলন সন্দৰ্ভত কথা পাতি আছো মূল কথাটো হ'ল যে এই সময়ছোৱাত বাকী সময়ৰ কথা বেলেগ কোভিড পৰিস্থিতিত বাকী যিবোৰ আমাৰ ক্ৰিয়েটিভ কাম সেই কামবিলাকত নিজকে ইনভলভ কৰা দৰকাৰ আজি দিনটি মহন্ত মেডামে কৈছে গোস্বামী ডাঙৰীয়া কৈছে যে আমি এটা এক্সাৰচাইজ কৰিব লাগে আমি শাৰীৰিক ব্যায়াম কৰিব লাগে কসৰত কৰিব লাগে সেইবোৰৰ জৰিয়তে আমাৰ মনটো ঠিকমতে ৰাখিবলৈ মনটোৱে আটাইতকৈ জটিল বস্তু মানুহৰ মনটো পৃথিৱীত আটাইতকৈ বেছি জটিল বস্তুটো সেইটো নবনিলে ক'ব মই বেছি কৈ থাকিলে বেয়া হ'ব এই মনটোক আচলতে আমি কণ্ট্ৰল কৰাটো বহুত টান মনক নিয়ন্ত্ৰণ কৰাটো আৰু এই পৰিস্থিতিত মনটো যেনি তেনি গুচি যাব পাৰে মনটোৱে বেলেগ বেলেগ ধৰণৰ চিন্তা কৰিব পাৰে গতিকে এইখিনি সময়ত মই কওঁ যে এইটো আৰু বেলেগ বেলেগ মানুহেও কৈছে যে স্ক্ৰীন টাইমটো লিমিট ছেট কৰি ল'ব লাগিব তেতিয়া আমি এটা তাৰ বাকীখিনি সময় যিখিনি এক্সেছ পাম তাৰ কাৰণে আমি কিতাপ এখন পঢ়িব পাৰোঁ তাৰ কাৰণে এক্সাৰচাইজ কৰিব পাৰোঁ গাৰ্ডেনিং কৰিব পাৰোঁ সেই ধৰণৰ কামবোৰে ক্ৰিয়েটিভ কামবোৰে আটাইতকৈ বেছি ভাল কাম গাৰ্ডেনিং কৰা মানে এটা টাবত এটা ফুল ল'লেও সেই ফুলটো চাই পানী দি সেই সৰু সৰু কামবোৰে যিটো মানসিক প্ৰশান্তি দিয়ে সেই কামটো আমি এতিয়া আৰম্ভ কৰিব পাৰোঁ তাতকৈ ডাঙৰ কথা আমি বহুত বেছি কোভিড চিটুৱেশ্যন নহ'লেও আমি বহুত বেছি চেল্ফ চেণ্টাৰ্ড হৈ গৈছোঁ মানুহ আত্মকেন্দ্ৰিক মোৰ সময় নাই মোক জল্দি দিয়ক মই কথাখিনি কম মই যাওঁ তেনেকুৱা ধৰণৰ মেণ্টেলিটি এটা আমাৰ থাকে বা কিন্তু সেই থকাটো উচিত নহয় এতিয়া মই 1 ঘণ্টা বা 1.5 ঘণ্টাৰ কাৰণে আহিছোঁ কিন্তু সেই মেণ্টেলিটিটো আমাৰ থাকে এই মেণ্টেলিটিটোৱে আমাক ক্ষতি কৰে যেতিয়া আমি ছাত্ৰ হৈ থাকোঁ আমাৰ ছাত্ৰ হৈ থকা আমি ফেচবুক কৰোঁ টুইটাৰ কৰোঁ আমি কোনোদিনে লগ নোপোৱা মানুহ এজনৰ লগত ফ্ৰেণ্ডশ্বিপ কৰোঁ তেওঁ লাইক কমেণ্ট লুকিং বিউটিফুল কিমান বেছি যে আমি শ্বেয়াৰ কৰোঁ আৰু খুব বেছি যেতিয়া ডিষ্টাৰ্বেঞ্চত লগ কৰিলোঁ আমাৰ ফ্ৰেণ্ডশ্বিপটো ঠিক তেনেকুৱা পৰ্যায়ৰ হৈ গৈছে গতিকে যিখন ভাৰ্চুৱেল দুনিয়াত আমি ফ্ৰেণ্ডশ্বিপ কৰোঁ সেই ভাৰ্চুৱেল দুনিয়াৰ ফ্ৰেণ্ডশ্বিপে আমাক আচলতে ক্ষতি কৰে আমাক চেল্ফ চেণ্টাৰ্ড কৰিবলৈ আমি আত্মকেন্দ্ৰিক হৈ যাওঁ এখন বেলেগ এখন জগতত প্ৰৱেশ কৰোঁ ওচৰতে থকা মা ওচৰতে থকা ভাইটিক খবৰ ল'বলৈ আমাৰ সময় নাথাকে ভাত খাবলৈ মাতিলে অলপ পিছত গৈ আছোঁ
মই খুব ইম্পৰ্টেণ্ট এটা কাম কৰি আছো, তুমি কি কৰি আছো, মই ফেচবুকত কোনে নতুন ফটো দিলে, ইউ আৰ লুকিং বিউটিফুল, এনেকুৱা ধৰণৰ কমেণ্ট দি আছো। গতিকে সেইবোৰ বেয়া কথা নহয়, কিন্তু সেইবোৰ কৰিবলৈ যাওঁতে যি আমি এখন আত্মকেন্দ্ৰিক পৃথিৱী গঢ়ি তোলো, সেইটোৱে ধাপে ধাপে বেলেগ বেলেগ ধৰণৰ মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে, আৰু সেই ধৰণৰ মানসিক সমস্যাই আচলতে আমাক লাহে লাহে ল' হয়, যিটো আমি এটা ডিপ্ৰেশ্যনত ভুগিবলৈ লওঁ। মই কওঁ যে এইখিনি সময়ত আটাইতকৈ বেছি সময় বিভিন্ন ধৰণৰ, আৰু আমি সেই ল'টো কেনেকে বন্ধ কৰিম, আমি আজিৰ তাৰিখত মই পিছত সময় হলে কম, যিটো আমাৰ ফিড থাকে, নিউজ ফিড থাকে, সেইটো আমি কণ্ট্ৰল কৰিব পাৰো। মই কি ধৰণৰ আপডেট চাম সেইটো আমি কণ্ট্ৰল কৰিব পাৰো। মই বেয়া নাচাওঁ, টিভিত যেনেকে ৰিমোটটো আপোনাৰ হাতত আছে, এইটো চেনেল মই নাচাওঁ, ঠিক তেনেদৰে আমি ফিডটো কণ্ট্ৰল কৰাৰো, নিউজ ফিডটো ফেচবুকৰ যে মই টুইটাৰ ফিডটো কণ্ট্ৰল কৰা কিছুমান চিষ্টেম আছে, সেই কণ্ট্ৰল কৰি নিজকে আচলতে বেয়া খবৰৰ পৰা আঁতৰাই ভাল খবৰৰ মাজত ভাল ধাৰণা, আপোনাৰ খবৰ লাগিব, আপুনি টাইম সেট কৰি লওক, স্ক্ৰীন টাইম সেট কৰি লওক, টিভি চাব লাগিব, একেবাৰে বন্ধ কৰি দিব নোৱাৰে, খবৰখিনি লওক, এইখিনি সময়ত মই টিভিটো চাম, এইখিনি সময়ত মই নিউজ ল'ম, দিনটো টিভি চাই থকাটো ক্ষতিকাৰক। গতিকে টিভিৰ ফলৰ যিটো প্ৰশ্ন আছিল ডিছচাৰ্জিং নিউজৰ, সেইটো হ'ল উত্তৰ। আৰু বাকীখিনি কথা আনুষংগিক নৱনীলাই ক'ব যে মানসিক বিষয়টো সন্দৰ্ভত মই যিখিনি ভাবিছো, দেখিছো, পঢ়িছো, সেইখিনি কথা মই কৈছো, কিন্তু আটাইতকৈ বেছি প্ৰয়োজনীয় আজিৰ তাৰিখত স্ক্ৰীন টাইম কমোৱা। অনলাইন পাঠদানৰ ক্ষেত্ৰত মই স্ক্ৰীন টাইম কমাবলৈ নকওঁ, সেইটো ডিচাইড, কিন্তু বাকী আনুষংগিক কথাত মই স্ক্ৰীন টাইম কমাবলৈ একেবাৰে সৰুৰ পৰা মানে মহাবিদ্যালয়ৰ পৰা, স্কুলীয়াৰ পৰা মহাবিদ্যালয় বা কলেজ ইউনিভাৰ্চিটি লেভেলৰ ছাত্ৰ ছাত্ৰীলৈকে কম, সেইটোৱে এটা বিশেষ ধৰণৰ সহায় কৰিব। ধন্যবাদ ছাৰ। হয়, ধন্যবাদ ছাৰ, খুব সুন্দৰ কথা এটা ক'লে, কিতাপ পঢ়াৰ কথা ক'লে। হয় মেম, আপুনি কিবা ক'ব বিচাৰিছে? মই জাষ্ট কিবা এটা এড কৰিব খুজিছো ইয়াতে। তেওঁ একদম কুমুদাই যি কৈছে আই কমপ্লিটলি এগ্ৰী, বাট মই এটা বস্তু কুমুদাক আৰু বাকী নিউজ চেনেলছখিনিকো মই ৰিকুৱেষ্ট কৰিব বিচাৰিম যে খুব বেছি নেগেটিভ যেতিয়া আমি নিউজবিলাক বাৰে প্ৰতি আমি টেলিকাষ্ট কৰি থাকোঁ, ইট হেজ এ নেগেটিভ ইম্পেক্ট, আৰু সেইকাৰণে ষ্টুডেণ্টছে অলপমান সেইটো কমকে পাৰ্টিকুলাৰ ডিউৰেশ্যন অফ টাইমে চাব লাগে, একেটা নিউজকে বাৰে বাৰে চোৱা, দেট ইজ আৱাৰ চইচ, ৰাইট। কিন্তু এটা ৰিকুৱেষ্ট আপোনালোকলৈও আছে যে পজিটিভ যিবিলাক ৰিকভাৰ্ড কেছেছ যে আছে, কৰোণা যাৰ হৈছিলে, দেন দে হেভ ৰিকভাৰ্ড, তেওঁলোকৰ ওপৰতো যদি আপুনি কিবা এটা প্ৰগ্ৰাম তেনেকুৱা ধৰণৰ আপোনালোকে যদি এনেকুৱা মানে ইউ কেন মেক আ প্ৰগ্ৰাম লাইক দেট, য'ত তেওঁলোকৰ ইণ্টাৰভিউ লৈ পেলাই পজিটিভ মেছেজেছ অফ হোপ, বিকজ কয় নহয় হিন্দীত উম্মিদ পে হি দুনিয়া কায়ম হে। চ' আমি যদি হোপ আমি মানুহৰ মাইণ্ডত যদি এইটো সময়ত যদি ইনষ্টিল কৰিব পাৰোঁ, I think দাদা it is going to be a really good step forward. কাৰণ বাৰে প্ৰতি ইমানখিনি কেছেছ আছে, ইমানখিনি মানুহ ঢুকালে, তেনেকুৱা ধৰণৰ নিউজবিলাক if people keep on hearing all the time, so it does have a very negative impact. So সেইকাৰণে মই এইটো just এটা ছাজেশ্যনহে দিলোঁ দাদা। So if we can have some positive programs also, য'ত মানে যোনবিলাক ৰিকভাৰ কৰিছে মানুহ, যিখিনি বহুত মানুহ ৰিকভাৰো কৰিছে কৰোণাৰ পৰা, তেওঁলোকৰ যদি আমি ইণ্টাৰভিউ কৰি পেলাই বা তেওঁলোকৰ if you can tell them, ask them about their experiences, তাহাঁতে কেনেকৈ কোপ কৰিলে। So I think যিখিনিয়ে ছাফাৰ কৰি আছে বা যিখিনি এতিয়া কৰোণা they are suffering from that. So তেওঁলোকৰ কাৰণে এটা I think it is going to be a positive message for them. এতিয়া এইটো সময়ত I think it's all about spreading positivity. I just thought I'd pitch in. Thank you. ধন্যবাদ, কথাখিনি সংযোগ কৰি ভাল লাগিল। যিহেতু ছাৰে এটা কথা কৈছিল যে হয় ছাৰ, হয়, কুমুদ ছাৰে এটা কথা কৈছিল যে কিতাপ পঢ়াৰ কথা কৈছিল, গতিকে শ্ৰদ্ধাৰ দৰ্শকসকল এইখিনিতে এটা কথা জনাওঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰ্ক আৰু আলোচনা বিভাগৰ আমাৰ অভিভাৱক স্বৰূপ তথা গাইড স্বৰূপ শ্ৰদ্ধাৰ ৰাজীৱ ভাগিকৈ ছাৰ আমাৰ মাজত আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক, তেখেতৰ পৰা আমি বিদ্যাৰ্থীৰ ক্ষেত্ৰৰ সৈতে কিছু কথা জানিব বিচাৰিছো আজিৰ অনুষ্ঠানটোৰ বিষয়ে। হয় ছাৰ। মই আচলতে এই পেণ্ডেমিকৰ ওপৰত মই কিছু এঠাইত মই বক্তৃতা দি আছো। বিশেষকৈ যোৱাবাৰ ফাৰ্ষ্ট ৱেভটোত মই কেইবাটাও তেনেকে পষ্টত লেকচাৰ দিবলগীয়া হৈছিল। আমি ইতিহাসৰ মানুহবিলাকৰ এটা সুবিধা আছে, আমি উই টেক এ লং টাৰ্ম ভিউ। তাৰমানে এতিয়া এইটো এটা কথা ঠিক, আমি সকলোকে এটা কথা বুজাব লাগিব যে পৃথিৱীৰ এই অতিমাৰী এই নতুন কথা নহয়, ই আগতেও হৈছে আৰু ভৱিষ্যতেও হয়তো হ'ব। আচলতে এই খ্ৰীষ্টপূৰ্ব মানে
1938 চনৰ পৰাই এথেন্সৰ সেই প্লেগটোৰ পৰাই আমাৰ আচলতে এটা ধাৰাবাহিকভাৱে 2-এটা শতিকাৰ মূৰে মূৰে আমাৰ এক ধৰণৰ এই অতিমাৰী পৃথিৱীখনত হৈ আছে, হৈ আহিছে। আমি যিমানে আচলতে সভ্য হৈ গৈ আছো, আমাৰ যিমানেই আমি চহৰ বনাইছো, আমি ইঠাইৰ পৰা সিঠাইলৈ মানুহ গৈছো, আমাৰ লগত এঠাইৰ আমাৰ যিবিলাক পেথোজেন, আমাৰ যিবিলাক মাইক্ৰবছ আমি লগত লৈ গৈছো, আৰু আমাৰ যি নিৰন্তৰ এখন যুদ্ধ আমি এই যে মাইক্ৰবিয়েল ৱৰ্ল্ড বুলি যিখন কওঁ, সেইখনৰ লগত যিটো চলি আছে, সেইখন আচলতে আমি অলপ বুজিবও লাগিব। আৰু আজিৰ দিনত আমি যিবিলাক কৈ আছো, আমি যিবিলাক বস্তু ব্যৱহাৰ কৰি আছো, কোৱাৰেণ্টাইন, ফেচ মাস্ক ইউজ কৰা, ছ'চিয়েল বা ফিজিকেল ডিষ্টেন্সিং, এই বা লকডাউন, আনকি লকডাউন আমাৰ যিটো 1665 চনত যিটো লণ্ডনৰ যিটো প্লেগ হৈছিল, তেতিয়াও তাত লকডাউন দিছিল। মই কি ক'ব বিচাৰিছো যে এইটো আমি অকমান আশাবাদী হ'ব লাগিব, আৰু সেই আশাবাদী হ'বলৈ হ'লে আমি অকমান এই ধৰণৰ কথাবিলাকো আমি বুজিব লাগিব, আৰু সেইটো কাৰণে অলপ অধ্যয়নৰ প্ৰয়োজন, আৰু অলপ অনুকা যেন লাগে। আৰু সেইটোৰ মই এইটোৰ স্পেচিয়েলিষ্ট নহয়, মই কিন্তু এটা কথা অনুভৱ কৰো যে আমাৰ যেতিয়া নিউক্লিয়াৰ ফেমিলি হ'ল, আমাৰ যেতিয়া পৰিয়ালবিলাক সৰু হ'ল, আৰু এজনেই হয়তো এজন বা দুজন আমাৰ পুত্ৰ মানে হেৰি আছে, ককাই ভাইও কম, পৰিয়ালটো সৰু, মই ভাবো এই চেন্স অফ ইনচিকিউৰিটি যিটো, সেইটো হয়তো অলপ বেছি হ'ল নেকি, মোৰ তেনেকুৱা এটা ভাৱ হয়। আৰু সেই পৰিপ্ৰেক্ষিতত আচলতে এই যিটো ভয়টো অকমান কেইবাগুণো বাঢ়ি গৈছে। আৰু এই ছ'চিয়েল ছাইডটো আমি কেনেকৈ, এতিয়া আমাক কৈছে কথাটো, হাউ উই শুড ছ'চিয়েলাইজ, আৰু মানুহৰ লগত কথা পাতিব লাগিব। কেতিয়াবা আমাৰ ঘৰৰ 4জন ব্যক্তিয়ে 4টা মোবাইল লৈ নিজৰ যিখন ভাৰ্চুৱেল ৱৰ্ল্ড তাত সোমাই থাকে। এইটো এতিয়া বৰ্তমান যিটো, সেইটো বাস্তৱ, আৰু সেইটো বৰ ভাল বাস্তৱ নহয়। সেইকাৰণে অধ্যয়ন কৰিব লাগে কিছুমান এই হেৰিয়াৰ ওপৰতে। ফৰ এক্সাম্পল, যিটো সম্পৰ্ক, যে মানৱ সভ্যতাৰ যিটো সম্পৰ্ক, সেইটো অতি প্ৰাচীন আৰু আগৰ পৰা হৈ আহিছে। আৰু সেইকাৰণে আমি আৰু প্ৰত্যেকটো হেৰিয়াত আমাৰ প্ৰথমতে আৰম্ভণিতেই খুব ধুনীয়াকৈ আমাৰ ডিম্পী মহন্তই ক'লে কথাটো, যে এই যে ডেট চেন্স অফ আননোন, সেইটো আগৰ পৰাই আছে। মানে সেই প্ৰথম যেতিয়া অতিমাৰী হৈছে, তেতিয়াও সেই বস্তুটো আছে, অনিশ্চয়তা এটা থাকে। আনকি বিজ্ঞান জগততো সেই অনিশ্চয়তাটো থাকে। মানে এই বহুত সময়লৈকে যেতিয়া সেই প্লেগ হৈছিল, প্লেগটো বহুতে ভাবিছিলে এই গন্ধৰ পৰা হয়, মাটিৰ পৰা ওলোৱা এটা উদ্ভৱ হোৱা এটা বিশেষ গন্ধৰ পৰা হয় বুলি। সেইটো কাৰণে আমাৰ সেই ৰিংগা ৰজেছ বুলি যিটো গান আছে, পকেট ফুল অফ পইজেছ, সেই যিটো ৰাইম, নাৰ্চাৰী ৰাইম, এইটো কোৱা হয় যে সেইটো আচলতে এটা অতিমাৰীৰ সময়তে, এই লণ্ডন প্লেগৰ সময়তে সেইটো আচলতে লিখা হৈছিল। যি কি নহওক, পিছত 1894ত গম পালে যে এইটো আচলতে তাৰ কাৰণটো হৈছে এটা বেক্টেৰিয়া। সেই তেনেকে, আৰু বসন্তৰ লগতো তেনেকুৱা আছে। আমাৰ বেলেগ বেলেগ ভগৱান আছে যিবিলাকক পূজা কৰা হয়। বসন্তই এবাৰ জাপানত প্ৰায় 1/3 লোকৰ মৃত্যু মানে হেৰি কৰিছিল। তেতিয়া তাত বহুতে মানে কি কৰিছিলে, বহুতে মানে বসন্ত যিটো বাহিৰত ওলমাই থৈছিল। আৰু তেওঁলোকৰো এজন, আমাৰ যেনেকে শীতলা মাতা এগৰাকী তেনেকুৱা হেৰি আছে, ডেইটি, যাক পূজা কৰা হয়। এই এনেকুৱা ধৰণৰ মানে অতিমাৰী ৰিলেটেড যদি অধ্যয়ন কৰে, মই কৈছো অতিমাৰী ওপৰতো যদি অধ্যয়ন কৰে, there is a huge amount of literature available। কিন্তু তাৰ উপৰিও বহুত ভাল কিতাপ বজাৰত এতিয়াও ওলাই আছে। আৰু একেবাৰে সঁচা কথা যে 2 ঘণ্টাৰ আগতে, আমি শোৱাৰ 2 ঘণ্টাৰ আগতে আমি মোবাইল বাদ দি যদি এখন ভাল কিতাপ, আমি গ্ৰন্থ এখন যদি পঢ়ো, আমাৰ টোপনিও ভাল হ'ব। আৰু আমাৰ যিটো আচলতে কি হয়,
এইটো আমাৰ এটা সময়ত মই এতিয়া বিজয়লক্ষ্মীটোকো কৈছো আমি এটা জেনেৰেশ্যনৰ মানুহ আমি যিখিনি আছো বিশেষকৈ নবনীল দা মই আমিতো একদম মানে আমাৰ তেতিয়া টিভি নাছিল ইমান এতিয়া এই কিবা ৰেডিঅ'ত যেতিয়া নাটক এখন দিয়ে উই ইমাজিন দ্য কেৰেক্টাৰ গ্ৰন্থ এখন পঢ়োঁতে আমি তেনেকুৱাই হয় উই ইমাজিন দ্য কেৰেক্টাৰ সেইকাৰণে মই ভাবো গ্ৰন্থ পঢ়াটো ভাল মোক এইখিনি ক'ব দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু যদি প্ৰয়োজন হয় মই সকলোকে ডক্টৰ নবনীল বৰুৱা ছাৰ কাষলৈ আহিব বিচাৰিছো আমি সাধাৰণতে পঢ়িবলৈ পাওঁ যে শৰীৰং মধ্যম খলু ধৰ্ম শাস্ত্ৰ গতিকে এই ক্ষেত্ৰক কেন্দ্ৰ কৰি বা মানসিক স্বাস্থ্যৰ সৈতে শাৰীৰিক স্বাস্থ্যৰ যি প্ৰভাৱ পৰে সেই সন্দৰ্ভত মই ছাৰৰ পৰা জানিব বিচাৰিম এগৰাকী জ্যেষ্ঠ চিকিৎসক হিচাপে ছাৰে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক কি পৰামৰ্শ দিব সেই কথা আমি প্ৰথম পৰ্যায়ত জানিম আৰু শেষৰ পৰ্যায়ত আমি ভেকচিন সম্পৰ্কে দুই এষাৰ জানিম ছাৰ আহিব পাৰে প্ৰথমতে সকলোকে ধন্যবাদ জনাইছো উত্তৰ ছাত্ৰ সন্থা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত এইটো মোৰ দ্বিতীয় দেখা দেখি প্ৰথমবাৰ মই গৈছিলো নৱাগত আদৰণি সভাত বিশিষ্ট অতিথি হিচাপে মোক নিমন্ত্ৰণ জনাইছিল যি কেইবছৰমান আগতে আৰু আজি প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে আপোনালোকৰ লগত জড়িত হ'বলৈ পাই মই গৰ্বিত অনুভৱ কৰিছো ইয়াত বেছিভাগেই পণ্ডিত ডক্টৰেট মানুহ তাৰ মাজত মই এজন সাধাৰণ ডাক্তৰ সেইকাৰণে মই বিশেষ এওঁলোকে যিমান সুন্দৰকে সকলোৱে সাৰুৱাভাৱে কথাখিনি কৈছে মই কিমানখিনি ক'ব পাৰিম মই নাজানো পৰে তাৰ প্ৰথম কথা হৈছে অতিমাৰে প্ৰভাৱ প্ৰত্যক্ষ প্ৰভাৱ মানে এইটো ক'ব খুজিছো যে বেমাৰটোৰ প্ৰভাৱ প্ৰথম বহুত যুৱ বা ছাত্ৰৰ মাজত বৰ বিশেষ প্ৰাদুৰ্ভাৱ নাছিল আৰু হয়তো ছাৰৰ নেটৱৰ্ক কমি গৈছে নেটৱৰ্কৰ ব্যাঘাত জন্মিছে ছাৰৰ মাতটো অহা নাই শ্ৰদ্ধাৰ সমল ব্যক্তিসকল আমাৰ সৈতে উপস্থিত হৈ আমাক যথেষ্ট কৃতাৰ্থ কৰিছে বৰুৱা ছাৰে শুনি আছে বাৰু আমাৰ শ্ৰদ্ধাৰ দৰ্শকসকলে আমাক কৃতাৰ্থ কৰি বহুতো কমেণ্ট দিছে আমি কমেণ্টসমূহ লৈ ল'ব বিচাৰিছো আৰু তেতিয়ালৈকে আমাৰ কাৰিকৰী ব্যৱস্থাপনাত থকা বিদ্যুতক ডক্টৰ নবনীল ছাৰক পুনৰবাৰ আমাৰ মঞ্চলৈ আগুৱাই লৈ আহিবলৈ অনুৰোধ জনাইছো আৰু ডক্টৰ নবনীল ছাৰৰ সৈতে হয়তো কাৰিকৰী যদি ঘটিল তেওঁ পুনৰবাৰ অহালৈকে আমি শ্ৰদ্ধাৰ দৰ্শকসকলৰ দুই এটা কমেণ্ট লৈ লৈছো মই পঢ়িবলৈ বিচাৰিছো প্ৰকাশ বৰ্মনৰ এটা কমেণ্ট ছাৰে তেখেতে কৈছে ডক্টৰ প্ৰণৱজ্যোতি গোস্বামী ছাৰলৈ হ'ব চাগে শ্ৰদ্ধাৰ প্ৰণৱজ্যোতি গোস্বামী ছাৰলৈ হ'ব প্ৰশ্নটো তেখেতে কৈছে যে বৰ্তমান সময়ত ইমান ভয়াৱহতা বাঢ়িছে দ্বিতীয়টো ঢৌ আৰক্ষীয়ে জৰিমনা বিহাৰ দৰে আইন ভংগ কৰিলে শাস্তি প্ৰদানৰ নিয়ম ৰাখিছে তেওঁলোক যথেষ্ট কঠোৰ হৈছে গতিকে এই ক্ষেত্ৰত আৰু বেছি কেনেধৰণে আমি উপকৃত হ'ব পাৰিম মানে আৰক্ষী প্ৰশাসনৰ পৰা আৰু লগতে মই সংযোগ কৰি দিব বিচাৰিছো বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছো ফেচবুকতো অসম পুলিচে বিভিন্ন ধৰণৰ সজাগতামূলক তেওঁলোকে পোষ্ট কৰে গতিকে এই ক্ষেত্ৰত যদি অকণমান দুআষাৰ কৰি দিয়ে আৰু লগতে মই সংযোগ কৰি দিওঁ ডক্টৰ নবনীল বৰুৱা ছাৰ আহিছে কিন্তু ছাৰ আপোনাৰ সৈতে অলপ অনুষ্ঠান হেৰিটোত ব্যাঘাত হোৱাৰ বাবে আমি এটা লৈ লৈছো মই অত্যন্ত চমুকে কৈছো যিহেতু বৰুৱা দাই আকৌ অনলাইন হৈছে আচলতে আমি এই কোভিড ৰিলেটেড যিখিনি ব্যৱস্থাপনা তাত আমাৰ ৰোলটো প্ৰয়েকশ্যনছ নিশ্চয় আছে কিন্তু এই ধৰণৰ ফাইন কৰা বা হেৰি কৰা এইটো খুব আচলতে প্ৰকৃত উদ্দেশ্য নহয় যে বহুত বেছি ফাইন কৰি এটা ৰেভিনিউ কালেক্ট কৰিব মানুহক সজাগতা সৃষ্টিৰ কাৰণে এইটো কৰা হয় বা ফেচবুকত যিটো কথা কৈছে আমাৰ ডিজিপি ছাৰে প্ৰত্যক্ষভাৱে তেওঁ নিজেও পোষ্টবিলাক দিয়ে এইটোৰ মূল লক্ষ্য হ'ল যে মানুহবিলাক সজাগ হোৱা উচিত আৰু আমি যিহেতু প্ৰথম এবাৰ এই এনকাউণ্টাৰ কৰিছো এই কোভিডৰ ফাৰ্ষ্ট ৱেভটোত আমি কিছুমান বস্তু নিশ্চয় জনা হৈছো যে ছচিয়েল ডিষ্টেন্সিং কথা বা
যিটো পাৰ্চনেল হেল্থ ফাইন কিন্তু মই যিমান দূৰ জানো বা ভাবো ফাইন কৰি এইটোৰ দ্বাৰা বহুত বেছি ৰেভিনিউ কালেক্ট বা এনেকুৱা ধৰণৰ ফাইন কৰাৰ বিশেষ উদ্দেশ্য নাই আচলতে মানুহ যাতে সজাগ হয় সেইটোৰ কাৰণে ফাইন কৰা হৈছে কিন্তু মই ভাবো যে যদি মানুহে নিজে সচেষ্ট হৈ এই মাস্ক পিন্ধা বা আন যি ধৰণৰ কৰি দিয়া হৈছে এইখিনি যাতে পালন কৰে এইখিনিৰ কাৰণেহে আৰক্ষী বিভাগ বা প্ৰশাসনে এই ধৰণৰ কামবিলাক কৰে হয় ধন্যবাদ ছাৰ ডক্টৰ নৱনীল বৰুৱা ছাৰক তেওঁৰ সাৰুৱা মন্তব্য পুনৰবাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো যিটো অকণমান ব্যাঘাত ঘটাইছিল মাজতে হয় যথেষ্ট বৰষুণ তাৰ কাৰণে বোধকৰো নেটৱৰ্কৰ প্ৰব্লেম হৈছিল যি হওক নহওক মই চেষ্টা কৰিম আকৌ মই যিখিনিতে এৰিছিলো তাৰ পৰা ধৰিছো যিটো অতিমাৰীৰ প্ৰত্যক্ষ প্ৰভাৱ যুৱ বা ছাত্ৰসকলৰ মাজত এইবাৰ বেছিকে তেওঁলোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে বহুতৰ যুৱ চামৰো মৃত্যু হৈছে আৰু যিসকলৰ এই কভিড ৰোগটো হোৱাৰ পিছত তেওঁলোকৰ ভাল হৈছে তাৰ পিছতো কিছুমান লক্ষণ থাকি যোৱা দেখা গৈছে এইটোৱে নিশ্চিতভাৱে এটা মানসিক প্ৰভাৱ পেলাব ২ নম্বৰ কথা অৰ্থ সামাজিক যিটো অচলাৱস্থা এটা আহি পৰিছে সামাজিক দিশটো যথেষ্টভাৱে বহলভাৱে আলোচিত হৈছে মই সেইটো পুনৰাই নদোহাৰো কিন্তু অৰ্থনৈতিকভাৱে বিধ্বস্ত হৈছে লকডাউনকে ধৰি ব্যৱসায় বাণিজ্য চাকৰি বাকৰি সংকুচিত হৈছে যিখিনি এজন যুৱকে নিজৰ জীৱনটো যেতিয়া আৰম্ভ কৰে তেওঁ এটা অৰ্থনৈতিক স্বাৱলম্বিতাৰ ফালে তেওঁ খুব দৃষ্টি নিক্ষেপ কৰে তেওঁ কেনেকৈ এটা ভাল জীৱন জীয়াব কেনেকৈ এটা অৰ্থনৈতিক স্বাৱলম্বিতা তেওঁ মাক দেউতাকৰ পৰা পইচা লোৱাটো বন্ধ কৰি নিজৰ পকেটত পইচা বিচাৰে আৰু সেই যিবিলাক সুবিধাকণ এই অতিমাৰীৰ কাৰণে গোটেই বিশ্বব্যাপী সংকুচিত হৈ আহিছে কমি আহিছে সেইটো এটা দ্বিতীয় ডাঙৰ কথা তৃতীয়তে বিদ্যায়তনিকভাৱে আমি যদি চাওঁ বিদ্যায়তনিকভাৱে কি হৈছে যে প্ৰত্যক্ষ যিটো শ্ৰেণীকোঠা সেইটোৰ সলনি এতিয়া পৰোক্ষ শ্ৰেণীকোঠা অৰ্থাৎ অনলাইন হেজ ৰিপ্লেচড অফলাইন আৰু অনলাইন অফলাইনৰ মাজত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ যিখিনি ছাত্ৰ জীৱনৰ যিখিনি মাদকতা সেইখিনি কেনেবাকে হেৰাই গৈছে আৰু যিটো শিক্ষা গ্ৰহণ এজন শিক্ষকে যেতিয়া শ্ৰেণীত পঢ়াই থাকিব শিক্ষকজনৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে তেখেতৰ বডি লেংগুৱেজ তেখেতৰ হিউমাৰ তেখেতৰ খং তেখেতৰ ইমোচন ইত্যাদি সকলো ছাত্ৰ ছাত্ৰীৰ মনত যথেষ্ট ক্ৰিয়া কৰে সেই বস্তুটো অনলাইনত সিমানখিনি প্ৰত্যক্ষভাৱে পঢ়াটো যথেষ্ট কঠিন দ্বিতীয়তে নিজৰ যিটো এটেনশ্যন স্পেন বুলি কোৱা হয় যিটো মনোযোগ ৰাখিব লাগে সেই মনোযোগটো ৰাখি থোৱাটো অনলাইনত সিমান সম্ভৱ নহয় যিমান অফলাইনত সেইটো সম্ভৱ ইয়াৰ ফলতো নিশ্চিতভাৱে পঢ়ি নাপালো কাৰণ মই মেডিকেলৰ ছাত্ৰ কিন্তু মোৰ লগৰ যিবিলাক বন্ধু বান্ধৱ কৃষ্ণচূড়াৰ দেশত আছিল তেওঁলোকৰ পৰা যিখিনি ৰোমাঞ্চক কাহিনী শুনো গুৱাহাটী ইউনিভাৰ্চিটিৰ তেওঁলোকৰ ৰাজীৱে হাঁহি মাৰিছে বোধকৰ ৰাজীৱো তাৰ ছাত্ৰ আছিল আৰু সেইখিনি সময়ত সকলোৰে এটা সুন্দৰ স্মৃতি কঢ়িয়াই লৈ যায় সেইখিনি সময়ত কাজিয়া হয় নিৰ্বাচন কেন্দ্ৰিক কেতিয়াবা কাজিয়া লাগে হোষ্টেলে কাজিয়া লাগে প্ৰেম প্ৰীতি হয় বন্ধুত্ব হয় এই সকলোবিলাক এই আজিৰ চাম এই অতিমাৰীত যিসকল ছাত্ৰ ছাত্ৰী এইখিনি সময়ত পঢ়া শুনা কৰিছে তেওঁলোকৰ জীৱনৰ পৰা এইখিনি হেৰাই যাব ইফ ইউ ডোন্ট ডু সামথিং সিলি টুডে ইউ ডোন্ট হেভ সামথিং টু টক এবাউট ইট টুমৰো অৰ্থাৎ আমি আজি আমাৰ অৱস্থাত বা আমাৰ এই বাৰ্ধক্য বুলি নহয় বুলি ৰাজীৱেতো কৈ দিলে ৭৭ বছৰলৈকে আমি ডেকা শুনি বৰ ভাল পালো মই এতিয়াও ডেকা বুলি যি হওক নহওক এই আমাৰ এই আমি যেতিয়া বহো বন্ধু বান্ধৱৰ লগত বহি আমি কথা পাতো যে আমি কটন কলেজত পঢ়োতে এনেকুৱা কথা কৰিছিলো এনেকুৱা কাম কৰিছিলো স্কুলত এনেকুৱা কৰিছিলো বা
চিন্তাগ্ৰস্ততা যেতিয়া বাৰে বাৰে হৈ থাকিব, সেইটো পৰিমাণ বাঢ়ি গৈ পেলাই সেইটো হতাশগ্ৰস্ততাৰে আমি কওঁ যে সেকেন্ডাৰী ডিপ্ৰেছন, এংজাইটি লিডিং টু সেকেন্ডাৰী ডিপ্ৰেছন। সেইটো এটা নিশ্চিতভাৱে এটা ক্লিনিকেল এন্টিটি, সেকেন্ডাৰী ডিপ্ৰেছন ফ্ৰম ক্লিনিকেল এংজাইটি, অৰ্থাৎ চিন্তাগ্ৰস্ততাই আমাক হতাশগ্ৰস্ততালৈ লৈ যায়। আৰু এই হতাশগ্ৰস্ততা এই বয়সত য'ত এজন 30 অনুৰ্ধ ব্যক্তি এজনৰ জীৱনত যদি এতিয়াই হতাশগ্ৰস্ততাই বাহ লৈছে, তেওঁৰ পৰা আপুনি এজন ভৱিষ্যতৰ ভাল নাগৰিক, এজন সুনাগৰিক, মানে কোৱালিটি চিটিজেন, এজন মানে উচ্চ মানদণ্ডৰ নাগৰিক আমি নেপাম। অৰ্থাৎ আমাৰ সমাজখন, ভৱিষ্যত আমাৰ সমাজখন যিকেইজন শিক্ষক হ'ব, যিকেইজন ডাক্তৰ হ'ব, যিকেইজন ইঞ্জিনিয়াৰ হ'ব, যিকেইজন প্ৰশাসক হ'ব, সেই সকলৰ এই সময়ৰ পৰা যিখিনি ওলাই আজিৰ পৰা 10 বছৰৰ পিছত হ'ব, তেওঁলোকৰ পৰা আমি সুস্থ নাগৰিক বা এটা চিন্তাধাৰা আমি নেপাম। আৰু সেইটোৱে এই অতিমাৰীৰ আটাইতকৈ চিন্তনীয় দিশ, যিটো বিষয়ে বৰ বিশেষ আলোচনা হোৱা নাই। মই ভাবো এই বিষয়ে যথেষ্ট আলোচনা হ'ব লাগে, কাৰণ যিটো আপোনালোকে আজি কৰিছে, স্নাতকোত্তৰ ছাত্ৰ সন্থাই যিটো কৰিছে, বিশেষকৈ তৰ্ক বিভাগে যিটো কৰিছে, সেইটো খুব এই কাৰণে যে এই বিষয়ে আলোচনা আৰু বেছিকে হ'ব লাগিব আৰু বহলভাৱে হ'ব লাগিব, যাতে এই মানসিক স্বাস্থ্যত যিটো বিঘিনি ঘটিবলৈ গৈ আছে বা যিটো হৈছে, সেইটোৰ বিষয়ে আলোচনা কৰিব লাগে। আপুনি যিটো কৈছিল যে মানসিক স্বাস্থ্যৰ লক্ষণসমূহ বা কেনেকে হয়, কিবা কওক। মানসিক স্বাস্থ্যৰ লক্ষণসমূহ বা হয়, ইয়াততো যিখিনি অলৰেডি ডিম্পী মহন্তই গোটেই কথা ৰাসায়নিক ক্ৰিয়াখিনি চেৰটনিনৰ কথা, এণ্ডৰফিনৰ কথা ক'লেই ডিম্পী মহন্তই, ঠিক সেইটোৱে। অৰ্থাৎ আমাৰ শৰীৰৰ এটা খুব ডাঙৰ ৰাসায়নিক লেবৰেটৰী, আৰু আমাৰ শৰীৰত যথেষ্ট ৰাসায়নিক পদাৰ্থ সৃষ্টি কৰে, যিটো মানুহৰ মনস্তাত্ত্বিক কথাৰ লগত প্ৰত্যক্ষভাৱে জড়িত। এই যে আমাৰ যুৱচামৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত যিটো হতাশগ্ৰস্ততা বা যিটো চিন্তাক্লিষ্টতা সেইটো আহি পৰিছে, তাৰ ফলত তেওঁলোকৰ যিবিলাক নেগেটিভ কেমিকেল, যিটোৱে শৰীৰৰ অনিষ্ট কৰে, সেইবিলাক বেছিকে উৎপন্ন হ'ব। আৰু উৎপন্ন হোৱাৰ ফলত তেওঁলোকৰ খুব কম বয়সতে উচ্চ ৰক্তচাপ, খুব কম বয়সতে মধুমেহ, ডায়েবেটিছ, সেইবিলাক হোৱাৰ চান্সটো খুব বেছি হৈ যায়। তাৰ উপৰি হৃদৰোগ, ষ্ট্ৰোক, এইবিলাক কম বয়সতে আমি দেখিবলৈ পাইছো, কাৰণ চিন্তাগ্ৰস্ততা সমাজত যথেষ্ট বাঢ়িছে, আৰু যাৰ ফলত শৰীৰৰ যিটো মানে উত্তৰোত্তৰ উন্নতি হ'ব লাগে, সেইটো হোৱা নাই। আৰু ইয়াৰ বিষয়ে আৰু এই বিষয়ে ক'বলগীয়া কথা আছে যে এই যে তেওঁলোকে এজন ছাত্ৰই যিটো দৌৰি ফুৰে, ইটো বিল্ডিঙৰ পৰা সিটো বিল্ডিঙলৈ যায়, বাছখন দৌৰিবলৈ যায়, এইবিলাক এটা ফিজিকেল এক্সাৰচাইজ, ক'ব নোৱাৰে এটা ফিজিকেল এক্সাৰচাইজ। তাৰ ভিতৰত কেতিয়াবা যদি কোনোবাই নিজৰ মোবাইলত চাই যে কিমান খোজ কাঢ়িলে, তেওঁ দেখিব যে অকল ইউনিভাৰ্চিটিৰ ভিতৰত ইটো সিটো ক্লাছ কৰোঁতে হয়তো দিনটোত 3-4 কিলোমিটাৰ খোজকাঢ়ি দিছে। সেইটো সম্পূৰ্ণ নাইকিয়া হৈ গৈছে। মেদবহুলতা হ'ব, মেদবহুলতা হলে লিভাৰত তাৰ ফেটি লিভাৰ হ'ব, হাৰ্টত তাৰ এফেক্ট হ'ব, লাংছত এফেক্ট হ'ব, কিডনিত এফেক্ট হ'ব। এই সকলোবিলাক আচলতে এই যে অতিমাৰীৰ পৰা ক'ব নোৱাৰাকৈ কিছুমান পৰোক্ষভাৱে কিছুমান আমি বেয়া ফলাফল পাবলৈ গৈ আছো। এতিয়া মই ক'ব খুজিছো, চিকিৎসক হিচাপে আপুনি যিটো জানিব খুজিছিল যে উদ্ধাৰ পোৱাৰ উপায় কি। স্বাভাৱিক কথা, এতিয়া আমি বাহিৰত ঘূৰি ফুৰিব পাৰো। 6টা বজাৰ লগে লগে সান্ধ্য আইন জাৰি কৰা হৈছে, আৰু বাহিৰত আমি জিমলৈ যাব নোৱাৰো, এক্সাৰচাইজ কৰিব নোৱাৰো, ৰাস্তাত দৌৰি ফুৰিব নোৱাৰো। তেনেহলে আমি স্বাস্থ্য বৰ্ধনৰ কাৰণে কি কৰিব লাগিব? যিটো মানসিক স্বাস্থ্য বৰ্ধনৰ কাৰণে কুমুদ দাসে খুব সুন্দৰকে ক'লে, সকলোৱে কথাখিনি ক'লে, ৰাজীৱ সন্দিকৈ ডাঙৰীয়াই ক'লে, কিতাপ পঢ়া শুনাৰ কথা, নিগেটিভ স্ক্ৰীন টাইম কমোৱা। মই কিন্তু স্ক্ৰীন টাইম কমোৱা কথাটোত অলপমান দ্বিমত আছে। মই ভাবো স্ক্ৰীন টাইম কমোৱাতকে কোৱালিটি স্ক্ৰীন টাইমলৈ নিজকে পৰিৱৰ্তিত কৰাটো খুব প্ৰয়োজনীয়। ইণ্টাৰনেট বস্তুটো আপুনি কেনেকে ব্যৱহাৰ কৰে, সেইটো আপোনাৰ ওপৰত কথা। আপুনি যদি বেয়াকে ব্যৱহাৰ কৰে, আপুনি পস্তাব লাগিব, আৰু যদি ভালকে ব্যৱহাৰ কৰে, যথেষ্ট তাৰ পৰা আপুনি উপকৃত
থাকিয়ে সংবাদ মাধ্যমত থাকিয়ে দৃশ্যশ্ৰব্য মাধ্যমত থাকিয়ে তেখেতে ডক্টৰেট কৰিছে আৰু ডক্টৰেট সুন্দৰ বিষয় এটাত ভ্ৰাম্যমান থিয়েটাৰৰ ওপৰত মই যিমান দূৰ মনত আছে আৰু যদি কুমুদ দাসৰ প্ৰগ্ৰামটো চাই যদি আজিৰ চাম উদ্বুদ্ধ হয় যে হয় এনেকুৱাও এটা কাম কৰিব পাৰি আমি সাংবাদিক হলেই যে আমাৰ বিদ্যায়তনিক দিশটো সম্পূৰ্ণৰূপে এৰি দিব লাগিব তেনেকুৱাটো কথা নহয় বা সাংবাদিক হলেই যে সংবাদ সেৱাৰ বিষয়ে PhD কৰিব লাগিব তেনেকুৱাটো নহয় এই টিভি চাইও মানুহে তেনেকুৱা ভাল ভাল কথা শিকিব পাৰে আপুনি অৰ্ণৱ গোস্বামীক চাই পেলাই গালি গালাজটো শিকাতকে অৰ্ণৱ গোস্বামীৰ যদি তেওঁৰ যিটো একাডেমিক ৰেকৰ্ড সেইটো চাই তেওঁ পঢ়া শুনা কি কৰিছিল তেওঁ পঢ়া শুনাত কেনেকুৱা আছিল সেইটো চালেও আপুনি হয়তো উদ্বুদ্ধ হ'ব পাৰে যে পঢ়া শুনা কৰিব পাৰি তাৰপিছত গুগল এটা পৃথিৱীৰ মই ভাবো সাংঘাতিক সুন্দৰ এটা বস্তু যদি মই যদি কওঁ যে অষ্টম চমৎকাৰ পৃথিৱীৰ কি বুলি কয় তেতিয়াহ'লে মই গুগলক কওঁ গুগলৰ কাৰণে আজিকালি দুটা হ'ল এটা হৈছে আপুনি যি কথা জানিব বিচাৰে ভাল আপুনি দ্বিতীয়তে এই যে হোৱাটছএপত আমি উল্টা পুল্টা কথাবিলাক পঢ়ো হোৱাটছএপৰ কথাবিলাক শুদ্ধ নে ভুল এই কথাবিলাক বা ছচিয়েল মিডিয়াত যিখিনি শুদ্ধ নে ভুল সেইখিনি ভাবি ভাবি চিন্তা ক্লিষ্ট হোৱাতকে গুগলত গৈ পেলাই চাওক যথেষ্ট snopes.com বুলি এটা ৱেবছাইট আছে য'ত আপুনি গৈ পেলাই কথাটোৰ শুদ্ধতা চাব পাৰে সঁচা নে মিছা এই কথাখিনি সহজে গম পাব পাৰে সেইটো ব্যৱহাৰ কৰিব পাৰে ঠিক তেনেকৈ কিতাপৰ ক্ষেত্ৰত কি কিতাপ পঢ়িব সেইটো খুব জৰুৰী কোনোবা এখন কিতাপ খুব চলিছে খুব বিখ্যাত বুলিয়ে যে পঢ়িব লাগিব সেইটো মই নকওঁ আপুনি লাইফ অফ এ ড্ৰাইভাৰ পঢ়ক এই কাৰণেই পঢ়ক যে হয় মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA কৰিছো যদিও মই এটা ড্ৰাইভাৰৰ চাকৰি কৰিব পাৰিম সেইটো একো লাজৰ কথা নহয় একো মানে তল খাপৰ কথা নহয় সেই হিচাপে যদি কিতাপখন পঢ়ি সেইটো মেছেজ আপুনি ল'ব পাৰে নিশ্চিতভাৱে সেই লেখকজন সফল সেই প্ৰকাশকজন সফল এনেকুৱা আৰু বহুত কিতাপ আছে আৰু এই কিতাপবিলাক পঢ়ি আজি এইটো চিন্তা কৰিব লাগিব যে MA আগতে আছিল কি এইটো কি কয় UPSC কৰিবলৈ দিল্লীত পঢ়িব যাবই লাগিব সেই কথাটো নস্যাৎ কৰিবলৈ গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি যে কটন ইউনিভাৰ্চিটিত পঢ়ি যে UPSC পাছ কৰিব পাৰি কোনোবা এজন ভাৰতীয় প্ৰশাসনিক সেৱাত যাব পাৰি এই কথাটো কেতিয়া হ'ব যেতিয়া আমি তাত থকা লাইব্ৰেৰীটো ব্যৱহাৰ কৰিম পঢ়া শুনা কৰিম আৰু এইবিলাক কৰিলে এই মানসিক চাপবিলাক নপৰিব তাৰ পৰা আপুনি কিতাপ আনি পেলাই ঘৰত পঢ়ি থাকক ঘৰত পঢ়ি থাকিলে আপোনাৰ দুটা লাভ হ'ব এটা হৈছে আপোনাৰ মানসিক উৎকৰ্ষ সাধন হ'ব আৰু আপুনি ভৱিষ্যতৰ আৰু পৰীক্ষাৰ কাৰণে নিজকে প্ৰস্তুত কৰিব পাৰিব শাৰীৰিক কথাটো যিটো আমি যিহেতু জিম ইত্যাদি যাব নোৱাৰো যিখিনি আসন ইত্যাদি আমি ঘৰত কৰিব পাৰো সেইখিনি কৰিব লাগে ঘৰৰ ভিতৰত খোজ কাঢ়িব লাগে আপুনি ফ্লেটত থাকে যদি ফ্লেটৰ সকলো ফ্লেটতে সাধাৰণতে ডাঙৰ কম্পাউণ্ড এটা থাকে তাত ঘূৰি ঘূৰি তাতেই খোজ কাঢ়ক স্বাস্থ্য বৰ্ধন কৰক আৰু মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো যে মই এজন চিকিৎসক যোৱাবাৰ বহুতবাৰ মই 5 বাৰ কোভিড ৰোগীৰ সংস্পৰ্শত অহাৰ কাৰণে মই কোৱাৰেণ্টাইনত যাব লগা হৈছিল মোৰ নিজৰ কোভিড নাই হোৱা যদিও আৰু কোৱাৰেণ্টাইনত থাকোতে মই এটা ৰুমৰ ভিতৰত থাকো মোৰ নিজৰ শোৱনি কোঠাৰ ভিতৰত থাকো শোৱনি কোঠাতে মই সদায় নিতৌ 1 ঘণ্টা খোজ কাঢ়িছিলো বিচনাৰ চাৰিওকাষে 1 ঘণ্টা খোজ কাঢ়িছিলো অৰ্থাৎ মই এইটোকে ক'ব খুজিছো তেনেকুৱা ধৰণৰ ব্যায়াম অসম্ভৱ নহয় আৰু এই হতাশগ্ৰস্ততাই আপোনাক কিহৰ ফাললৈ টানি নিয়ে এই মানসিক চিন্তাই আপোনাক কিহৰ ফাললৈ টানি নিয়ে ৰাগিয়াল বস্তুৰ ফালে টানি নিয়ে এই কথাটো কিন্তু অভিভাৱকসকলেও খেয়াল ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে ৰাখিব লাগিব যুৱক যুৱতীসকলে ৰাখিব লাগিব আৰু তেওঁলোকৰ বন্ধু বান্ধৱে খুব চোকা দৃষ্টি ৰাখিব লাগিব যে তেওঁৰ বন্ধু এজন সেইটো ফালে গতি কৰিছে নেকি কাৰণ সেইটোৱে এটা জীৱন সৰ্বনাশ কৰি দিব পাৰে আৰু সেই ৰাগিয়াল বস্তুৰ পৰা দূৰত থাকিব লাগিব এইটো সহজ আপোনাৰ খুব হতাশগ্ৰস্ততাত ভুগিছে আপুনি কিহত যাব প্ৰথমতে হয়তো চিগাৰেট তাৰপিছত পান তাৰপিছত একেবাৰে যিটো হাৰ্ড ড্ৰাগছ বুলি কোৱা হয় তালৈ যোৱা হয় সেইটো কোনো কাৰণত কৰিব নালাগে সেই কথাবিলাক আমি ছাত্ৰ ছাত্ৰীয়ে মনত ৰখা উচিত ড্ৰাগছ সেৱন
সেইটোলৈ যাতে আমি নাযাওঁ, সেইটো ফালেও দৃষ্টি নিক্ষেপ কৰিব লাগে। অৰ্থাৎ আমি অতিমাৰীত জীয়াই থাকিব লাগিব। অতিমাৰী এই আছে, এই অতিমাৰী হয়তো এইবাৰ নাইকিয়া হৈ যাব, হয়তো তৃতীয় ৱেভ আহিব, তৃতীয় ঢৌ আহিব বা নাহিব পাৰে। আৰু যেনেকৈ 103 বছৰ ৰখিছিলো আমি এটা অতিমাৰীৰ পৰা ইটো অতিমাৰীলৈ, এইবাৰ হয়তো 103 বছৰ ৰখিবলগীয়া হ'ব পাৰে ইয়াৰ পিছত অন্য এটা অতিমাৰী আহিবৰ কাৰণে। এই অতিমাৰীৰ মাজত আমাৰ জীৱনটো আমি গঢ়ি ল'ব লাগিব। আমাৰ হয়তো বয়স হ'ল, আমি আজি আমাৰ সাঁচতীয়া ধনেৰে খাব পাৰিম, কিন্তু যিসকল যুৱক, যিসকলৰ আগত আছে, তেওঁলোকে অল্টাৰনেটিভ কেৰিয়াৰ, ঘৰত বহি কি কৰিব পৰা যায় সেইটো শিকিব লাগিব। মই উদাহৰণ থাকো, মই উদাহৰণ মোৰ ঘৰত দেখিছো। মোৰ সৰু পুত্ৰ আগতে মুম্বাইত আছিল, তেওঁ সংগীত জগতৰ লগত জড়িত। অতিমাৰীৰ কাৰণে আজি 1.5 বছৰ ধৰি গুৱাহাটীতে আছে, মোৰ লগত আছে। মুম্বাইৰ ঘৰখন আমি এৰি দিলো। তেওঁ গুৱাহাটীত মই দেখিছো তেওঁ ঘৰতে বহি অনলাইন তেওঁ মিউজিকৰ কাম কৰি আছে। আনকি ইয়াতে ঘৰতে বহি বা গুৱাহাটীতে কৰি এটা গীত ৰাষ্ট্ৰীয় লেভেলৰ ৱেব চিৰিজ এখনত গাবলৈ সক্ষম হৈছে। মই ভাবো এইবিলাক অল্টাৰনেট কেৰিয়াৰ। অনলাইন ব্যৱস্থা আমি কৰিব লাগিব। কিয় দূৰলৈ যাব, সমাজ ওচৰ চাপি আহিব, শৰীৰটোহে দূৰলৈ যাব। সেইকাৰণে শাৰীৰিক দূৰত্ব আমি বজাই চলিব লাগিব। শাৰীৰিক দূৰত্ব বজাই চলিবলৈ হলে আমি বহু কাম অনলাইন কৰিব লাগিব। আৰু অনলাইন আমি এই যে এতিয়া কৰিছো সেইটো নহয়, এই যে অতিমাৰীত কৰিছো সেইটো নহয়, তাৰ আগৰ পৰা অনলাইন হৈছে। আমি আচলতে কব পৰা নাছিলো। আগতে মই এটা অলপ হয়তো তুলুঙা যেন লাগিব, কিন্তু মই উদাহৰণৰ কাৰণে কৈছো যে আগতে যুৱক যুৱতীয়ে প্ৰেম কৰিবলৈ কৰবাৰ পাৰ্কলৈ গৈছিল, কৰবাত বেঞ্চত বহিছিল, কিন্তু আজিকালি হোৱাটছএপৰ যুগত তেওঁলোকে ভিডিঅ' কলেৰে কৰিব পৰা হ'ল। সেইটো অনলাইন নহয় জানো? আমাৰ জীৱনশৈলীত অনলাইন এটা এই অতিমাৰীৰ আগতে আহি যোৱা নাছিল জানো? সেইটোত আমি য'ত পইচা পাতিৰ ট্ৰেনজেকশ্যন নাছিল কাৰণে আমি সেইটো কথা কেতিয়াও লক্ষ্য নকৰিলো যে অনলাইন আমাৰ জীৱনত আবেগটো অনলাইন হৈ গৈছিল। এতিয়া আমি ব্যৱসায়টো অনলাইন কৰিব লাগিব। কোনোবাই যদি খেতি কৰিছে, তেওঁক এজন এগ্ৰিকালচাৰ পঢ়ি থকা বা এগ্ৰিকালচাৰ পোষ্ট গ্ৰেজুৱেট কৰি থকা এজনে অনলাইন ব্যৱস্থা এটা কৰক যে তেওঁক এটা ফিজত অনলাইন কৃষকক কিছু দিহা পৰামৰ্শ দিব পাৰিব। এনেকুৱা ধৰণৰ সকলো দিশতে মই ভাবো এই অতিমাৰীত শাৰীৰিক সংস্পৰ্শত এই অতিমাৰীত যি হতাশগ্ৰস্ততাত ভুগিছে, যি মানসিক চাপত ভুগিছে, সেইখিনিৰ পৰা উদ্ধাৰ পাব। আৰু যিটো মানসিক চাপ এনেই থাকে সেইখিনি নিশ্চিতভাৱে থাকক, কিন্তু অতিমাৰীয়ে যিটো অতিমাত্ৰা মানসিক চাপৰ সৃষ্টি কৰিছে সেইটো নাইকিয়া কৰিবলৈ এই ব্যৱস্থাবিলাক ললে মই ভাবো যে আমি সফল হব পাৰিম। ধন্যবাদ। ধন্যবাদ ছাৰ। ছাৰৰ সৈতে আমি কোভিড ভেকচিনৰ লোৱাৰ পাছত কেনেধৰণৰ সাৱধানতা ল'ব লাগে বা ইয়াৰ কিছুমান চাইড ইফেক্ট আছে নেকি সেই সন্দৰ্ভতো আমি পাতিম। কিন্তু আমি পুনৰবাৰ আকৌবাৰ ডিম্পী মহন্ত মেমৰ কাষলৈ যাব বিচাৰিছো। ইতিমধ্যে ছাৰে কৈছে যে আমি বহুতো কাম এতিয়া অনলাইন কৰিব লগা হৈছে, যিটো নতুন নহয়। কিন্তু শিশুসকলৰ ক্ষেত্ৰত অনলাইন ক্ষেত্ৰত অকণমান চিন্তিত হৈ পৰিছে, কাৰণ শিশুসকলে এতিয়া বাহিৰত খেলিব নোৱাৰে। তেওঁলোকৰ কাৰণে অনলাইন বস্তুটো অকণমান কেনেধৰণে মানসিক ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে সেই কথাটো মই ডক্টৰ ডিম্পী মহন্ত মেমৰ অ'কে, এইটো ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিম যে স্ক্ৰীন টাইমৰ আমি কথা কৈছিলো অনলাইন অনলাইন ক্লাছেছটোতো আমি কৰিবই লাগিব। মোৰ নিজৰে 9 বছৰীয়া ছোৱালী আছে, চ' অনলাইন ক্লাছেছটো আমি কৰা ল'ৰা ছোৱালী যিহেতু অল্টাৰনেটিভ আমি জানোৱে সৰু সৰু ল'ৰা ছোৱালীবিলাক বান্ডেল অফ এনাৰ্জি।
হয়নে নহয় এতিয়া যিহেতু লাষ্ট গোটেই যোৱা বছৰৰ পৰা we are inside the house because of the lockdown সেইকাৰণে definitely it has affected them to a great extent ইয়াৰ মই এইটোৱে ক'ব বিচাৰিম আমি তেওঁলোকক কেনেকে ধৰণে আমি ব্যস্ত কৰি ৰাখিব পাৰোঁ so that as parents we need to see that like for example এতিয়া এই মাত্ৰ নৱনীত ছাৰেও ক'লে যে actually বিভিন্ন ধৰণৰ we have various online what do you call it classes also which are happening like for example music or dance or any creativity so তেওঁলোকক আমি enroll কৰাই দিব পাৰোঁ তেনেকুৱা ধৰণৰ classes that they are occupied in something productive so আমি তেওঁলোকৰ creativity to আমি encourage কৰিব লাগে if they are interested in drawing so let them encourage them to draw encourage them to do gardening কৰি ভাল to do with their studies. It was a vigilant as parents. Our third, physical activities of আমি অলপ তেওঁলোকক encourage কৰিব লাগিব in the sense like actually again I would say there are a lot of exercises YouTube you call it Zumba or you call it dance classes so physical activities to আমি তেওঁলোকক অলপ encourage কৰিব লাগিব so that they are physically active তাৰ বাহিৰে তোমাৰ 4 নম্বৰ এইটোৱে কম যে let them take part in household activities like dinner সময়ত ঘৰৰ টেবল মেটকে পাৰি দিয়া ডাইনিং টেবলত or like for example জাপি থোৱা কাপোৰখিনি so let them take part in all these small household chores help. So, সেইটোৱে ক'ব বিচাৰিম আৰু as far as TV is concerned, television is concerned, screen time is concerned, অলপমান সেইটো আমি কমাই দিব লাগিব আৰু নিউজৰ কেছত at least ঘৰৰ গোটেইখিনি মানুহে at least once or twice a day you can just listen to it but not throughout the day. তুমি মানে বেলেগ এটা ৰুমত যদি পেৰেণ্টে চাই আছে ইটো ৰুমলৈকে the child also gets to know. So সেইকাৰণে someday I think we need to put a restriction to that as well. অৰ্থাৎ অভিভাৱকসকলে সৰু সৰু কথাত মন দিব লাগিব সেই কথাখিনি আমি গম পাইছো হয় এইখিনিতে আমি আপোনালোকক জনাও যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তথা অন্যান্য আমাৰ দৰ্শকসকলে আমাৰ অনুষ্ঠানটো চাই খুবেই ভাল পাইছে তেওঁলোকে আমাৰ কমেণ্টযোগে অনুষ্ঠানটো ভাল কৈছে এই ক্ষেত্ৰত আপোনালোক শ্ৰদ্ধাৰ দৰ্শকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো জ্যোতিৰ্ময় কোঁৱৰ প্ৰকাশ বন পংকজ নেওগ শ্ৰদ্ধাৰ মুন তালুকদাৰ নিবেদিতা কলিতা কৰিশ্মা দেৱী ৰাকেশ হালৈ মনিৰুল ইছলাম গীতাশ্ৰী বৰা মধুস্মিতা মাইনী মহন্ত নিবেদিতা কলিতা অপূৰ্ব নাথ ত্ৰিনয়না ভট্টাচাৰ্যী ঋতুস্মিতা শৰ্মা মনীষা বৰা বিকি শৰ্মা ইমৰান প্ৰকাশ বৰ্মন সাগৰিকা কলিতা নিতুমণি কোঁৱৰ ইন্দ্ৰজিৎ গোস্বামী বিৰুষণ নৱমল্লিকা বৰদলৈ বিকাশ শৰ্মা বৰুৱা বিকাশ কৰিশ্মা দেৱী ভট্টৰায় নীলাক্ষী বৰা তনুশ্ৰী কম্পিতা নাথ সাগৰিকা কলিতা বিতু বৰা আদি সকলো আচলতে আমাৰ অনুষ্ঠানটি ভাল পাইছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কমেণ্টৰে আমাৰ কমেণ্ট বক্স উপচাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু আমি পুনৰবাৰ এটা কমেণ্টলৈ যাব বিচাৰিছো কমেণ্ট বক্সত তেওঁ কৈছে যে মনীষা বৰা শইকীয়া আৰু পংকজ নেওগে এটা কথা কৈছে যে কিছুমান নিউজ টেলিভিছনৰ পৰ্দাত বাৰে বাৰে দেখুৱাই থাকিলে মানসিক চাপৰ সৃষ্টি হয় গতিকে এই ক্ষেত্ৰত ডক্টৰ কুমুদ ছাৰে কি ক'ব বিচাৰিব হয় ডক্টৰ কুমুদ ছাৰ হয়তো ছাৰৰ নেটৱৰ্কৰ কিছুমান বিজুতি ঘটিছে হয় মই অকণমান এইটো ক'ব পাৰোঁ নে অ'কে মানে যেতিয়া আমি কনজাম্পশ্যন কৰোঁ কনজিউমিং থিং you talk about consuming food okay consuming any kind of thoughts generally যেতিয়া এইটো নেগেটিভ হয় ফুডৰ ক্ষেত্ৰত আমি জাংক ফুড
যদি রিলাই করো, দ্যাট হ্যাজ দ্য নেগেটিভ ইম্প্যাক্ট অন আওয়ার বডি। সেম গোজ ফর থটস। আমি যদি নেগেটিভ নিউজ হক all the time আমি যদি নেগেটিভিটি আমি কনজিউম কৰি আছো, so তেতিয়া definitely it will affect your emotions. আমি ABC বুলি কওঁ, A মানে affect, B is behavior আৰু C is cognition. Cognition মানে thoughts. যেতিয়া আমাৰ thoughts বিলাক যেতিয়া আমাৰ নেগেটিভ হ'ব, it will affect, সেইটো আমাৰ behavioral effect আনিব আৰু আমাৰ ইমোশনছৰ প্ৰভাৱ দিব। এখানে A B C এই তিনটা যদি it's like a triangle. So সেইকাৰণে আমি চেষ্টা কৰিব লাগিব যাতে আমি নেগেটিভ ইনফৰমেশ্যন, নেগেটিভ নিউজ সেইখিনি যাতে আমি গ্ৰহণ একেবাৰে নকৰোঁ বুলিতো ক'ব নোৱাৰো, যাতে we can minimize that. বাকী কুমুদ দাই ক'ব পাৰে। অতি চমুকৈ যিহেতু আমাৰ অনুষ্ঠান শেষ হ'বলৈ হৈছে, শুনি আছে নিশ্চয়? হয়, মই মুখে কৈছো কথাখিনি। যিটো কথা কৈছিলো যে স্ক্ৰীন টাইম কমোৱাৰ কথা, এই কথাটোৰ লগত ডিষ্টাৰ্বিং নিউজৰ লগত এটা ৰিলেশ্যন আছে। যেতিয়া টিভিত এটা বাতৰি হয়, সেই বাতৰিটোৰ প্ৰতিখন বুলেটিনত বেলেগ বেলেগ ধৰণৰ হয়। এজন মানুহে যেতিয়া এঘণ্টা নিউজ এটা চাব, তেতিয়া সেই এঘণ্টাত এটা বাতৰি এবাৰেই পাব। তেওঁ যদি পিছত পৰৱৰ্তী এঘণ্টালৈ চাব যায়, যেতিয়া মৰ্ণিং ব্ৰেকফাষ্ট নিউজৰ পৰা তেওঁ যদি দুপৰীয়া নিউজখনত চাই দিনটোৰ যিটো উল্লেখনীয় বাতৰি, সেই দিনটোৰ উল্লেখনীয় বাতৰিটো আকৌ 2 বজাত তেওঁ মিড ডে নিউজ তাতো পাব। বা ইভিনিং যদি তেওঁ নিউজটো চাই, তেনেহলে সেই ইভিনিং নিউজতো পাব। গতিকে যিসকলে বেছিকে চাই থাকে তেওঁলোকৰ কাৰণে এনেকুৱা লাগে যে ৰিপিটেডলি দেখুৱাই আছে নেকি। আৰু কিছুমান বাতৰিৰ ক্ষেত্ৰত মই যে কভিড চিটুৱেশ্যনৰ কথা কোৱা নাই, কিছুমান বাতৰিৰ ক্ষেত্ৰত অৱশ্যে ৰিপিটেডলি দেখুওৱা হয় এই কাৰণে যে ভিউৱাৰশ্বিপটো টিভিত চেঞ্জ হৈ থাকে। সেইটো এটা বেলেগ ধৰণৰ মেকানিজম। যেতিয়া এইখিনি সময়ত এই ফেচবুক লাইভটো আমাৰ যিটো CGSU পেজত গৈ আছে, এই ফেচবুক লাইভটো নন ষ্টপ যদি কোনোবাই চাই আছে, আমি যদি একেখিনি কথা আকৌ এবাৰ কওঁ, তেতিয়া তেওঁৰ লাগিব যে একেখিনি কথাকে ঘূৰাই পকাই কৈ আছে। এতিয়া প্ৰথম 10 মিনিট বা 15 মিনিট চালে, তাৰপিছত আৰু চোৱা নাই। এতিয়া নতুন অডিয়েন্স আহিছে, তেওঁলোকে চাইছে, তেওঁলোকৰ কাৰণে যদি মই আকৌ কথাখিনি ৰিপিট কৰোঁ, গতিকে সেইটো যদি আৰম্ভণিৰ পৰা যিজন মানুহে চাই আছে তেওঁৰ কাৰণে ৰিপিট যেন লাগিব। গতিকে সেইকাৰণে মই যিটো স্ক্ৰীন টাইমৰ কথা কৈছো বিগিনৰ ক্ষেত্ৰত, টিভি কম চোৱাটো মংগল। মই টিভি থাকিও কৈছো টিভি কম চোৱাটোৱে মংগল। যিটো নৱনীল বৰুৱা দাই কৈছে যে আমি কোৱালিটি চাব লাগে, কোৱালিটি চোৱাটো ভাল। টিভিত প্ৰতিটো অনুষ্ঠানে টিভিত চাব লাগিব তেনেকুৱা ধৰণৰ কথা নাই, বাতৰি চাব লাগিব। এতিয়া টিভিত থাকিও মই এই কথাটো একেবাৰে দৃঢ়তাৰে কৈছো যে টিভি দিনটো চোৱাটো অনুচিত। টিভিৰ যিবিলাক আমাৰো অনুষ্ঠান কিছুমান আছে, যিবোৰ অনুষ্ঠানে মানুহৰ মনোৰঞ্জন দিয়ে, সেই অনুষ্ঠানবোৰ চোৱা ভাল। আৰু বাতৰিত যিবোৰ কথা থাকে, বাতৰিটো বেলেগ বেলেগ ভিউৱাৰশ্বিপ বেলেগ বেলেগ সময়ত আহে, বেলেগ বেলেগ টাৰ্গেট অডিয়েন্স থাকে। গতিকে সেই অডিয়েন্সখিনিক কেটাৰ কৰিবলৈ আমি যদি 2 বজাৰ নিউজটোত ৰাতিপুৱা হৈ যোৱা ইম্পৰ্টেণ্ট ঘটনাটো নেদেখোঁ, পুৰণা হৈ যায়, শ্মশানৰ চিতা জ্বলোৱা ভিজুৱেল কিছুমানে দেখুৱাই। উই শুড ইউজ দেট এজ ফাইল। আমি ফাইল বুলি আচলতে লিখি দিব লাগে যে এইবোৰ পুৰণি ভিজুৱেল, বা ডেটটো লিখি দিব লাগে। আৰু সেইটো খুব ভালকে এতিয়া মনিটৰ কৰিবলৈ লৈছে ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰীয়ে। গতিকে সেইটো ক্ষেত্ৰত এতিয়া আৰু ফাইল যদি কোনোবাই নিলিখাকে, পুৰণি ছবি যদি অহৰহ ধন্যবাদ ছাৰ। যিহেতু আমাৰ প্ৰায় অনুষ্ঠান শেষৰ সময় আহি পাইছে, শেষৰবাৰৰ বাবে আমি ডক্টৰ নৱনীল বৰুৱা ছাৰৰ পৰা ভেকচিন কেন্দ্ৰিক যিবোৰ সজাগতা সেই কথা জানিব বিচাৰিছো। যিহেতু আমি 18 বৰ্ষৰ ঊৰ্ধ্বসকলে ভেকচিন লোৱাৰ এতিয়া সময় মুকলি কৰিছে কিছুমান ষ্টকসমূহ। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত কেনেধৰণৰ সজাগতা ল'ব লাগে, কিবা ছাইড ইফেক্ট আছে নেকি? কিয়নো 40ৰ ঊৰ্ধ্বৰ যিসকল ব্যক্তিৰ পৰা আমি তেওঁলোকে কৈছে যে কাৰোবাৰ জ্বৰ অনুভৱ হৈছে, কাৰোবাৰ হাতখন অকণমান বিষাইছে, তেনেধৰণৰ কথা আমি জানিবলৈ পাইছো।
গতিকে অতি চমুকৈ ভেকচিনৰ ক্ষেত্ৰত আপুনি যোৱাবাৰ আমাৰ দৰ্শকসকলক জনাবলৈ হৈছে। ভেকচিনটো খুব খৰখেদাকে উলিয়াবলৈ বাধ্য হৈছে চিকিৎসা বিজ্ঞানক আচলতে বহুত সময় লাগে, তথাপিও আমি খুব খৰখেদাকে উলিয়াইছো কাৰণ অতিমাৰীটোক নিয়ন্ত্ৰণ কৰিব পৰা যায় নেকি। কিন্তু এটা কথা মই স্পষ্ট কৰি ল'ব খুজিছো যে ভেকচিনটো লৈ ল'লে সকলো সমস্যা সমাধান, এইটো ভুল ধাৰণাত যাতে কোনো নাথাকে, কাৰণ ভেকচিন লোৱাৰ পিছতো মানুহৰ মৃত্যু হয়। যোৱাকালি মোৰ নিজৰ মামাৰ মৃত্যু হৈছে সম্পূৰ্ণ ভেকচিনেশ্যন হোৱাৰ পিছতো। তাৰ অৰ্থ এইটো নহয় যে ভেকচিনে কাম নকৰে বা ভেকচিনে ভাল হয়, কিন্তু ভেকচিন সম্পৰ্কে কিছু যিহেতু খুব খৰখেদাকে উলিওৱা হৈছে আৰু এই বিষয়ে আমি এতিয়াও জনা হোৱা নাই, সেইকাৰণে সকলো কথা ক'ব নোৱাৰিম। কিন্তু ভেকচিন ওলাইছে আৰু ভেকচিনটো লোৱা উচিত। এতিয়া ভেকচিনৰ কথা ক'বলৈ হ'লে ভেকচিন দুপ্ৰকাৰৰ আছে, এইবিলাক টেকনিকেল কথা মই এতিয়া নেপাতো যিহেতু সময়ৰ নাটনি। ভেকচিন লৈ পেলাই আজিৰ কথাখিনিত এটা কথা কওঁ যে আজিৰ আলোচনাৰ বিষয়বস্তুত ভেকচিনৰ এটা সমস্যা হৈ পৰিছে যে 18 পৰা 45 বছৰৰ ভিতৰতে ছাত্ৰ ছাত্ৰী বা এই যুৱকসকল পৰে আৰু তেওঁলোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গৈ পেলাই যথেষ্ট এটা মানসিক চাপত ভুগিছে, কাৰণ ভেকচিনৰ পৰিমাণটো কম হৈছে আৰু ভেকচিন আগ্ৰহী যুৱকৰ সংখ্যাটো বেছি হৈছে, যাৰ ফলত কোৱিন বুলি যিটো এপ সেইটো মাজে মাজে ক্ৰেছ কৰে। সেইটো লৈ পেলাই আপোনালোকে খুব বেছি চিন্তিত নহব, সকলোৱে পাব, খালি আগ পিছ হব। ভেকচিনটোৱে আমাৰ শৰীৰত কিছু প্ৰতিৰোধী ক্ষমতা আনে, অৰ্থাৎ এণ্টিবডিজৰ সৃষ্টি কৰে যি ৰোগটোক প্ৰতিৰোধ কৰিব পাৰে। এনেকুৱা কোৱা হৈছে যে ৰোগটো হলে ভেকচিন লোৱাৰ পিছত যদি ৰোগটো হলে তেতিয়া তাৰ যিটো মাত্ৰাটো সেইটো কম হোৱাৰ এটা আশা আছে। এইবিলাক সকলো কথা আমি নিশ্চিতভাৱে ক'ব পাৰিম 3-4 বছৰ যোৱাৰ পিছতহে, যেতিয়া আমি সকলো তথ্য আমি পৰীক্ষা কৰি পেলাই আমি এটা নিশ্চিত সিদ্ধান্তত উপনীত হম। এতিয়া আমিও কথাবিলাক বিষ হৈছে, কাৰোবাৰ পায়খানা হৈছে, কাৰোবাৰ মূৰৰ বিষ হৈছে, এইটো ভাইৰাছ ভেকচিনত এনেকুৱা ধৰণৰ হোৱাটো নিতান্তই স্বাভাৱিক কথা। আমি শৰীৰত যেতিয়া এটা ভেকচিন মানে এটা ফৰেইন এলিমেণ্ট, এটা বাহিৰা বস্তু এটা শৰীৰত সোমাই দিওঁ, শৰীৰে প্ৰথমতে ভেকচিনটোৰ বিৰুদ্ধে এটা ক্ৰিয়া আৰম্ভ কৰে, প্ৰতিক্ৰিয়া আৰম্ভ কৰে আৰু লাহে লাহে সেই ভেকচিনৰ পৰা শিকি পেলাই বীজাণুটোৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া কৰিবলৈ শিকি লয়। এইটো বৰ ডাঙৰ কথা নহয়, সেইটো পেৰাচিটামল জাতীয় ঔষধ খাই 2-3 দিনতে নাইকিয়া হৈ যায়। যিটো এডভাৰ্চ ৰিয়েকশ্যন অৰ্থাৎ প্ৰতিক্ৰিয়া, সেইটো কিন্তু মাৰাত্মক হ'ব পাৰে, বিশেষকে যদি আপুনি কিছুমান কথা লুকুৱাই ৰাখে। কিছুমান ৰোগীয়ে তেজ পাতলাই ৰাখিবলৈ কিছুমান ঔষধ সেৱন কৰে, যাক ব্লাড থিনাৰ্ছ বুলি কোৱা হয়। সেইখিনি খাই থাকোতে যদি ভেকচিনটো লয় তেতিয়াহ'লে ব্লিডিং হোৱাৰ সম্ভাৱনা থাকে। যদি ৰোগটো হৈ থাকোতে কোনোবাই ক'ব নোৱাৰাকে কভিড হৈ আছে, সেইখিনি সময়ত ভেকচিনটো লৈ ললেও যথেষ্ট ৰোগটো প্ৰকোপটো বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। সেইকেইটা চিন্তনীয় বিষয়। আৰু এনেই কিন্তু ভেকচিনৰ পৰা সাংঘাতিক কিবা ঘটনা ঘটিছে বা ভেকচিনৰ পৰা মানুহৰ মৃত্যু ঘটিছে, এইবিলাক কথা যিটো হোৱাটছএপত আহিছে সেইটো মই সঁচা নে মিছা ক'ব নোৱাৰিম, কাৰণ সেইটো কোনোবা হয়তো ভেকচিন লোৱাৰ পিছত অন্য কাৰণত হাৰ্ট এটেক হৈ বা কিবা কাৰণত মানুহৰ মৃত্যু হৈছে, সেইটো ভেকচিনৰ কাৰণে মৃত্যু হৈছে বুলি ক'ব নোৱাৰি। কাৰোবাৰ ভেকচিনটো লৈ পেলাই ঘৰলৈ যাওঁতে এক্সিডেণ্ট হৈ মৃত্যু হৈছে, সেইটো ভেকচিনৰ কাৰণে হৈছে বুলি ক'ব নোৱাৰি। সেইকাৰণে সেইটো আমি স্পষ্টভাৱে ক'ব নোৱাৰো। কিন্তু এতিয়ালৈকে যিটো বৃহৎ সংখ্যক ভেকচিন গোটেই বিশ্বই লৈছে, তাত বেছিভাগৰে বিশেষ একো ক্ষয় ক্ষতি হোৱা নাই আৰু বহুতৰে ভেকচিনটোৰ পৰা কিবা লাভ হোৱা বুলি ভাবা হৈছে। সেইকাৰণে ভেকচিনটো লৈছে মানুহে, ল'ব পাৰে। কিন্তু মই এটা কথা বাৰ বাৰ কওঁ যে ভেকচিনটোৱে এইটো মকৰ ধ্বজ নহয়। ভেকচিনটো ললেও নললেও আপুনি কিন্তু যিখিনি আমাৰ বুনিয়াদী সাৱধানতা, অৰ্থাৎ হাত ধোৱা, মাস্ক পৰিধান কৰা, শাৰীৰিক দূৰত্ব বজাই ৰখা, এই কথাখিনি ধ্ৰুৱ সত্য, এইখিনি আছে, এইখিনি আছিল। মই মানুহক বাধা নিদিওঁ, কিন্তু ভেকচিনটো লৈ এই কথাখিনিত যাতে কোনেও অলপো বাতুলতা প্ৰদৰ্শন নকৰে, এই অসাৱধানতা প্ৰদৰ্শন নকৰে ভেকচিনটো ললো বুলিয়ে, সেই কথাটো মই বাৰে বাৰে জোৰ দিওঁ। আৰু মোৰ বক্তব্য শেষ কৰাৰ আগতে আৰু এটা কথা যিটো যোৱাবাৰ কোৱাত মোৰ থাকি গ'ল,
যে শাৰীৰিক যিখিনি শাৰীৰিক ব্যায়াম কৰিব লাগে সেই কথাখিনি ভেকচিনৰ ক্ষেত্ৰতো প্ৰযোজ্য ভেকচিন লৈ শাৰীৰিক ব্যায়াম ইত্যাদি সকলো কৰি থাকিব পাৰে অলপ জ্বৰ হলে সেইটো পেৰাচিটামল খাব কিন্তু আপোনাৰ দৈনন্দিন নিয়মিত কাৰ্যত আপোনাৰ কোনো জ্যোতি পৰিব নালাগে বৰঞ্চ মই এইখিনিতে এই সুযোগতে যিহেতু মই ছাত্ৰ ছাত্ৰীক একেলগে এইখিনিত পাইছো মই এটা কথা কওঁ যে আমাৰ এই নিলগীকৰণৰ সময়ত আইদাৰ কোৱাৰেণ্টাইন বা লকডাউনৰ সময়ত ঘৰত থকাৰ সময়ত আপোনালোকে সকলোৱে আমাক 600 বছৰ পুৰণি গুৰুজনাই দি থৈ যোৱা মাটি আখৰা শিকি লওক মাটি আখৰা শিকি অকল নাচ শিকিবলৈ মাটি আখৰা শিকিব নালাগে গুৰুজনাই দি যোৱা মাটি আখৰা শিকক ঘৰত মাটি আখৰাৰ ব্যায়ামবিলাক কৰি থাকক আসনবিলাক কৰি থাকক চাব কোভিড আপোনাৰ ওচৰলৈ আহিব নোৱাৰিব কাৰণ আপুনি এটা ভাল মনৰ অধিকাৰী হ'ব ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব আৰু বাহিৰত টিকিল ঢিলাই ঘূৰি ফুৰা আপোনাৰ বন্ধ হ'ব ধন্যবাদ ধন্যবাদ স্যাৰ খুব সুন্দৰ কথা ক'লে আৰু ছাৰে কৈছে ভয় কৰিব নালাগে কাৰণ আমি জানো ফ্ৰেংকলিন ৰুজভেল্টে কৈছিল আমি ভয় কৰিবলগীয়া একমাত্ৰ বস্তুটো হৈছে ভয় শ্ৰদ্ধা দৰ্শকসকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আয়োজিত তথা তৰ্ক আৰু আলোচনা বিভাগৰ উদ্যোগত আয়োজিত এই আলোচনা সভাখনত আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে আমাক সঁহাৰি জনোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সৈতে উপস্থিত থকা শ্ৰদ্ধাৰ সমল ব্যক্তিসকলক মোৰ অন্তৰ ভৰা ধন্যবাদ আৰু তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰম যিহেতু তৰ্ক আৰু আলোচনা বিভাগৰ এইটো প্ৰথম অনলাইন অনুষ্ঠান আছিলে আপোনালোকে মোক যথেষ্ট কৃতাৰ্থ কৰিলে শ্ৰদ্ধাৰ ডিম্পী মহন্ত বাইদেউ শ্ৰদ্ধাৰ নৱনীল বৰুৱা ছাৰ কুমুদ ছাৰ লগতে আমাৰ মাজৰ পৰা ইতিমধ্যে বিদায় হৈছে ডক্টৰ অসম চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ আৰক্ষী অধীক্ষক বৰঞ্জলি গোস্বামী ছাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু পদক্ষেপত আমাৰ তৰ্ক আৰু আলোচনা বিভাগৰ পথ প্ৰদৰ্শক হিচাপে মেণ্টৰ হিচাপে শ্ৰদ্ধাৰ ৰাজীৱ হেণ্ডিগৈ ছাৰক দুআষাৰ কৈ আমাৰ অনুষ্ঠানটো শেষ কৰিবলৈ অনুৰোধ জনালো ধন্যবাদ ধন্যবাদ বিজয়লক্ষ্মী মই সকলো সমল ব্যক্তিক ধন্যবাদ জনাইছো আৰু সকলোকে হেল্ল' হয় শুনি আছো ছাৰ মোৰ এই আমি আচলতে আশাবাদী হোৱা উচিত মই কৈছোৱে যে অতিমাৰী আগতো হৈছিল এতিয়া হৈছে ভৱিষ্যতেও হ'ব আৰু টেল অফ টু চিটিজত এই আমাৰ সেই যি বিখ্যাত এখন গ্ৰন্থ তাত এই চাৰ্লছ ডিকেন্সে লিখাৰ দৰে দিছ ইজ দ্য বেষ্ট অফ টাইম দিছ ইজ দ্য ৱৰ্ষ্ট অফ টাইম আমি তেনেকুৱা এটা সময়ত আছো প্ৰতিটো সময় আচলতে ঐতিহাসিক আমি কিছু এতিয়াতো অতিমাৰী হৈছেই এতিয়াতো উপায় নাই কিন্তু এই সময়তে আমি জীয়াই আছো এইবিলাক যে আমি প্ৰত্যক্ষ কৰিছো আৰু আগৰ যিবিলাক অতিমাৰী হৈছিল তেতিয়া কিন্তু অনলাইন নাছিল তেতিয়া কিন্তু নেটৱৰ্ক নাছিল ইণ্টাৰনেট নাছিল আমি সেই ফালৰ পৰা এতিয়া বহুত সৌভাগ্য সেই অজ্ঞতাতকৈ আমাৰ এতিয়া বহুতো মানে আমি জ্ঞানৰ পোহৰৰ মাজত আমি আলোকিত হৈ আছো আমি বহুতখিনি আমাৰ জ্ঞানৰ ক'বলৈ গ'লে আমাৰ সমল আছে আমাৰ হাতত এইবিলাকক আমি ব্যৱহাৰ কৰিব লাগে আৰু আমি য'তেই যেনেকে আছো আমি যিবিলাক নিয়ম নীতি আমাক নিৰ্ধাৰণ কৰি দিছে ছ'চিয়েল ডিষ্টেন্সিং হাত ধোৱা ফিজিকেল ডিষ্টেন্সিং হাত ধোৱা আৰু মাস্ক পিন্ধা এইখিনি কাম কৰিব লাগে আৰু একেবাৰে মানে ধনাত্মক যিখিনি কাম আৰু মানে আমাৰ পজিটিভিটি আমাৰ বঢ়োৱা যিবিলাক কাম গ্ৰন্থ আৰু লেট আছ মেক দ্য বেষ্ট পচিবল ইউজ অফ দ্য চিটুৱেশ্যন মোৰ কথাটো হ'ল সেইটোৱেই আজিৰ বেয়া পৰিস্থিতিটো আমি আটাইতকৈ যিখিনি ভাল আমি যিমান ধনাত্মক ৰূপত আমি তাক গ্ৰহণ কৰি আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনিতে আমাৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিব আৰু সকলোকে মই ধন্যবাদ জনাইছো পুনৰ আৰু সকলোৱে সুস্থ হৈ থাকক এইটোৱে আশা কৰি মোৰ ক'বলগীয়াখিনি সামৰিছো ধন্যবাদ আৰু ইয়াৰ লগতে মই স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সমূহ সদস্যবৰ্গৰ লগতে এই তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদিকা বিজয়লক্ষ্মী বৰাই ইমান তৎপৰতাৰে আৰু এই প্ৰথম তেওঁৰ এইটো অনুষ্ঠান এইটো তেওঁ সফলতাৰে কৰাৰ বাবে মই ধন্যবাদ জনাইছো আৰু সমল ব্যক্তিসকলকো পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো অশেষ ধন্যবাদ সকলোকে মই সঁচাকৈ মোৰ জীৱনৰ চিৰস্মৰণীয় দিন আছিলে যিহেতু আমাৰ তৰ্ক বিভাগৰ প্ৰথম অনুষ্ঠান শ্ৰদ্ধা দৰ্শকসকল আপোনালোককো ধন্যবাদ লগতে এইখিনিতে এটা কথা কওঁ সাৱধানতা অৱলম্বন কৰি শক্তিশালী মন এটাৰে কৰোণাক পৰাস্ত কৰাই আমাৰ এই সময়ত সংকল্প কৰি
তাৰে এষাৰে আজিলৈ বিদায় লৈছো। জয়টো গুৱাহাটী বিশ্ববিদ্যালয়, জয়টো গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সভা, জয়টো গুৱাহাটী বিশ্ববিদ্যালয় তৰ্ক বিভাগ। ধন্যবাদ, শুভৰাত্ৰি।